প্ৰচেষ্টা ইতিমধ্যে আমি আৰম্ভ হৈ আছে। আমি খুব সোনকালে মিছন বসুন্ধৰা থিত আমি যিখিনি গ্ৰান্টৰ মাটি সেইখিনি কাৰণেও অলপ আইন প্ৰণয়ন কৰি হ'লেও সংশোধন কৰি হ'লেও আমি দিয়াৰ এটা ব্যৱস্থা আমাৰ বিবেচনা কৰি আছে। গতিকে 3.0 আমি পৰৱৰ্তী সময়ত যেতিয়া আৰম্ভ হ'ব এই গ্ৰান্টত থকাসকলে বা ভিজিয়া প্ৰিজিয়াত থকাসকলেও কিছু সুবিধা পাবলৈ সক্ষম হ'ব বুলি আমি আশা কৰা কৰিছোঁ। কাৰণ আমি মাটি যেহেতু আমাৰ অমূল্য সম্পদ, মাটি ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ দায়িত্ব আছে। আমাৰ আজিৰ তাৰিখত চৰকাৰী মাটি ৰক্ষণাবেক্ষণ এখন চৰকাৰৰ দায়িত্বও আছে। আমি এতিয়া যি ব্যৱস্থা চলি আছে যে আমাৰ উদ্যোগীকৰণ হ'ব লাগে, অনুষ্ঠান প্ৰতিষ্ঠান গঢ়লৈ উঠিব লাগে, পোনে পোনে ৰেভিনিউ ডিপাৰ্টমেণ্টলৈকে মাটি আমাক বিচাৰে। গতিকে এনেকুৱা ধৰণে এই চৰকাৰী ভূমি আমি ভিজিয়াৰ পিজিয়াৰ আমি ৰক্ষণাবেক্ষণ কৰাটো আমাৰ দায়িত্ব আছে। এইখিনিত আমি সকলোৱে সজাগো হ'ব লাগিব। কাৰণ যদি ৰাজ্যখন আমি আগবঢ়াই নিব বিচাৰোঁ, আমি যদি য'তে মতে যাকে তাকেই আমি যদি মাটি দখল কৰিবলৈ দিওঁ, এইটোতো অসমখন এখন অৰাজকতা সৃষ্টি হ'ব। কিন্তু কথা হ'ল যিসকল যোগ্য হিতাধিকাৰী যি আপোনালোকে এইটো এতিয়া আমি 2005ৰ যিটো আইন আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো আইন বনালে, এই আইন মতে ফৰেষ্টে তাত কোনো ক্লেইমেই কৰিব নোৱাৰে। কাৰণ আইনখনত ডাইৰেক্ট লিখিছে যে 2005 চনলৈকে ফৰেষ্টৰ মাটিত বসবাস কৰা মানুহবিলাকক চৰকাৰে পট্টা দিব লাগে। বন মাটিত পট্টা দিব লাগে মানে এইটো ফৰেষ্ট ডুৱেল এক্টৰ মতে যেনেধৰণে ফৰেষ্টে ডিপাৰ্টমেণ্টৰ সেইটো কথা, আমি ফৰেষ্টৰ বনভূমিতটো আমি হাত দিবই নোৱাৰোঁ, আমি ৰেভিনিউ ডিপাৰ্টমেণ্টে। গতিকে লৈ এইটো ফৰেষ্টে কয় এইটো আমাৰ মাটিত আছে, ৰেভিনিউ কয় আমাৰ মাটিত আছে। ফৰেষ্টে এতিয়া ছাৰ্ভে নকৰে, ৰেভিনিউ ছাৰ্ভে নকৰে। এতিয়া আমি দুটাই ক্লেইম কৰি পেলাই এনে গাঁওবিলাক এনেকৈ পৰি আছে। এতিয়া অধ্যক্ষ মহোদয়, আমি মাননীয় সদস্যজনক এইটো ক'ব বিচাৰিছোঁ যে আমি ডিপাৰ্টমেণ্টে ছাৰ্ভে আৰু ৰিছাৰ্ভে কৰি আছোঁ। এতিয়া দেখিছে আপোনালোকে আমি বৰ্ডাৰবিলাকত এনেকুৱা সমস্যা আছে। এইখিনি যেতিয়া আমি জইণ্ট ভেৰিফিকেশ্যন হ'ব, ৰেভিনিউ আৰু ফৰেষ্টলৈ আমি বিভাগে কথা পাতিছোঁ, এনেকুৱা বৰ্ডাৰত থকা ফৰেষ্ট আৰু ৰেভিনিউ জইণ্টলি যদি আমি ভেৰিফিকেশ্যন কৰোঁ, নিশ্চয় এই প্ৰব্লেমটো চল্ভ হৈ যাব। আমি সেই বিষয়টো আমি বিভাগত আলোচনা কৰি আছোঁ। আমি মিছন বসুন্ধৰা তেনেকুৱা ধৰণৰ আপোনালোকে দেখিবলৈ পাব। হয়, আপোনালোকে দুইটা ডিপাৰ্টমেণ্টে লাগি আছে বুলি ক'লে আমাৰ ৰ'ব এইটো ডিছকাশ্যন নহয়। ইম্পৰ্টেণ্ট কথা এটা নালাগে, ইম্পৰ্টেণ্টটো চবৰে আছে না, এইটো কুৱেশ্যন নহয়। পিজিআৰ আৰু কাম কৰে, এইটো মই অনুৰোধ জনাইছোঁ। অধ্যক্ষ মহোদয়, ইয়াতে বেংগলী বা বেলেগ বুলি কথা নাই। বসুন্ধৰা আমাৰ যি নাগৰিক, ভাৰতীয় নাগৰিক যিখিনি সুবিধা পাব লাগে, তেওঁলোকৰ প্ৰপাৰ ডকুমেণ্ট ছাবমিট কৰিলে আমি ইলিজিবল যিখিনি হ'ব পাবই। আমি ছেপাৰেট কোনোবা এটা কাৰণ এতিয়া এটা ট্ৰাইবেল বেল্ট ব্লকৰ বেলেগ কথা, আমি ক'ৰবাত প্ৰটেক্টেড আছে তাত আমি তেওঁলোকক আমি আকৌ গতিকেলৈ বহুখিনি 84% এতিয়া ট্ৰাইবেল মানুহে এতিয়া পটা পাবলৈ সক্ষম হ'ল। এইখিনিত আমি আগতে 7 বিঘা নলৈছিলে, আমি 50 বিঘালৈকে ৰাইট দিয়া হ'ল। ট্ৰাইবেল মানুহখিনিকো যথেষ্টখিনি আমি বসুন্ধৰাটোত আমি বেছি উপকৃত হোৱা মানুহখিনিয়ে হ'ল ট্ৰাইবেল মানুহখিনি। গতিকেলৈ আমি যিখিনি ভাৰতীয় মানুহৰ যিখিনি তেওঁলোকে প্ৰপাৰ ডকুমেণ্ট ইলিজিবল হ'ব সেইখিনিয়ে পাবই, কোনো কথা নাই। নেক্সট কুৱেশ্যন শ্ৰী তৰংগ গগৈ, এবচেণ্ট। নাও নেক্সট কুৱেশ্যন শ্ৰী দৰসিং ৰংহাং, 88, এবচেণ্ট। আছোঁ এইফালে আমি এইফালে নাই দেখোন। অধ্যক্ষ মহোদয়, ৰিপ্লাই যিটো দিছে, তেওঁলোকে ৰিপ্লাইত আছিলে তেওঁলোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা লেণ্ড এলাইনেশ্যনৰ সম্পৰ্কত যিটো বিল পাছ কৰিবলগীয়া আছে গভৰ্ণৰ এপ্ৰুভেলৰ কাৰণে ক্লেৰিফিকেশ্যন কিছুমান কাউন্সিললৈ বিচাৰিছিলে। সেই ক্লেৰিফিকেশ্যন ৰিমাইণ্ডাৰ দিয়াৰ পাছতো ৰিপ্লাই পোৱা নাই বুলি কৈছে। কিন্তু যোৱা এবছৰ আগত 23 ডিচেম্বৰ 2022ত ৰিপ্লাইটো দিয়া হৈছে। ৰিপ্লাই মোৰ হাতত আছে, কিন্তু আজিলৈকে দিছপুৰলৈ এই ৰিপ্লাইটো আহি পোৱা নাই বুলি কৈছে। গতিকে মই মাননীয় মিনিষ্টাৰ ডাঙৰীয়াক এইটোৱে মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কিছুমান নথি পত্ৰ দিছপুৰৰ পৰা ডিফুলৈ পঠাওঁতে, ডিফুৰ পৰা দিছপুৰলৈ
কাগজ পত্ৰ আহি পাওঁতে এবছৰ পাছতো যে আহি নাপায় ইয়াত ব্ৰ'কাৰেজ লেভেলত কিছুমান লেহেমীয়া বা নেগলিজেঞ্চি তেনেকুৱাৰ বাবদ হৈছে নেকি সেই কথাত মই জানিব বিচাৰিছোঁ আৰু এই বিষয়টো যদি ক্লেৰিফিকেশ্যনটো যদি পাইছে তেতিয়াহ'লে কিমান দিনৰ ভিতৰত এইখিনি কাম কাজ হৈ উঠিব সদনত উত্তৰ দিব নেকি Honorable Minister. Please silent. অখিল গগৈ ৰ'ব মই কথা কৈ আছোঁ উৎপাদন কৰি এই অধ্যক্ষ মহোদয় কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমি জানো তেওঁলোকৰ যিখন ৰেগুলেশ্যন এমেণ্ডমেণ্টৰ কাৰণে ট্ৰান্সফাৰ বিল 2019 এইখন আমাৰ ACD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিছুমান ক্লিয়াৰিফিকেশ্যনৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিললৈ পঠিওৱা হৈছে ক্লিয়াৰিফিকেশ্যনখিনি যেতিয়াই পাবহি আমি বিভাগে এইখিনি এপ্ৰুভেলৰ কাৰণে আমি বিবেচনা কৰিম কিন্তু এতিয়া আমি যিমান সোনকালে ক্লিয়াৰিফিকেশ্যনৰ ৰিপৰ্টখিনি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমাৰ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট পাবহি আমি লগে লগে আমি 1 ঘণ্টাও নৰওঁ আৰু ডকুমেণ্টছবিলাক অহাৰ ক্ষেত্ৰত আমি অফলাইনটো যিহেতু এতিয়া অনলাইন ব্যৱস্থা হৈছে অনলাইনত পৰ্টেলত যেতিয়া আহিব আমি লগে লগে অনলাইনৰ পৰা আপলোড কৰি আমি ডাউনলোড কৰি আমি লগে লগে বিভাগে এইখিনি ব্যৱস্থা কৰি ল'ম গতিকে এই বিলখন তেওঁলোকৰ অট'নমাছ কাউন্সিলৰ এইখনৰ ক্ষেত্ৰত কাউন্সিলক আপোনালোকে অলপ ডকুমেণ্টছখিনি যাতে সোনকালে আমাক যিখিনি ক্লিয়াৰিফিকেশ্যন বিচাৰিছে বিভাগে এইখিনি ছাবমিট কৰিলে আমি লগে লগে আমি বিভাগে প্ৰচেছ কৰিম নিশ্চয় আপোনালোকৰ যিখিনি ৰেগুলেশ্যন অফ ট্ৰান্সফাৰ বিল 2019 এইখিনি আমি Thank you. আৰু আছে থেংক ইউ হ'ব মোৰ তাত আছে কপি দি দিম ঠিক আছে ধন্যবাদ নেক্সট কুৱেশ্যন শ্ৰী কমলাক্ষ দেপুৰুকাইষ্ট কুৱেশ্যন নম্বৰ 189 Honorable Minister. অধ্যক্ষ মহোদয় উত্তৰ সদনত মিলাই দি আছে মই তাতে আছোঁ আৰু দূৰত আছোঁ এইফালে আছে মই আছোঁ ছাৰ হ'ব ছাপ্লিমেণ্টাৰী ছাৰ ক'ব লগা এনে একো খাছ একো ক'ব লগা নাই আৰু মই ইতিমধ্যে তথ্যখিনি পালোঁ পইচা ৰিলিজ হৈছে তো কথাটো হৈছে কি ৰিলিজ হৈছে পইচা কিমান পাইছে ৰিলিজ কিমান হৈছে কি হৈছে সন্তুষ্ট সুধিছিলোঁ মোটামুটি ৰিপ্লাই থেংক ইউ নেক্সট কুৱেশ্যন চেনুৰুল হুদা 190 মাননীয় অধ্যক্ষ মহোদয় Honorable Minister. Honorable Minister. অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত দি আছে মাননীয় অধ্যক্ষ মহোদয় মই উত্তৰটো পালোঁ আৰু উত্তৰটো পাই মই হতাশ হৈ গ'লোঁ যে আমাৰ বসুন্ধৰা 20 13,39,605জনে আবেদন কৰিছিলে মাত্ৰ 2,29,649জনেহে পট্টা পালে আমাৰ পট্টাহীনভাৱে অসমত 17,67,995টা পৰিয়াল এতিয়াও পট্টা পাবলৈ বাকী আছে পট্টাৰ বাহিৰত আছে এটা দুখজনক ছবি যে আমাৰ বসুন্ধৰা 020 আমাৰ নগাঁও জিলাত 50,253জনে আবেদন কৰিছিলে মাত্ৰ 1,004জনে পালে মানে 90% মানুহে আবেদন গৃহীত কৰা নহ'ল মাত্ৰ 1,404টা আবেদন গৃহীত হৈছে আজি মোৰ সমষ্টিত ৰূপহীত 100নীয়া মাটি পট্টা চৰকাৰী মাটি PGR BGR ভূমিহীন উচ্ছেদিত পৰিয়াল বহুত আছে ছাৰ কিন্তু এইসকলে আবেদন কৰাৰ পিছতো পট্টা পোৱা নাই গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে নগাঁও জিলাত অসমৰ লগতে নগাঁও জিলা আৰু মোৰ ৰূপহী সমষ্টিত যিসকল লোকে আবেদন কৰিছিলে পাট্টা পাবৰ বাবে সেইসকলক পাট্টা দিয়াৰ কাৰণে কিবা চিন্তা কৰিছেনে অধ্যক্ষ মহোদয় মই ইতিমধ্যে বক্তব্যত ৰাখিছোঁৱেই যে 3.0 আমি আৰম্ভ কৰিম এই বসুন্ধৰাটো আছিল আমাৰ 2.0টো সম্পূৰ্ণ খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ দিয়া তেওঁ দুখজনক বুলি কৈছে কিন্তু সুখজনক আমি 2,29,000 ফেমিলিক আমি পট্টা দিবলৈ গৈছোঁ কম আপোনাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই আমাক স্পষ্ট কৰি থৈ গৈছে সেইদিনা যে তেখেতে পৰৱৰ্তী সময়ত চৰ অঞ্চলত যি মাতব্য আছে এইবিলাক উৎখাত কৰাৰ পাছত চৰ অঞ্চলতো মাটি দিয়া প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰাৰ ব্যৱস্থা অসম চৰকাৰে হাতত লৈছে কিন্তু কথা হ'ল আমি এই বসুন্ধৰা 2টো স্পেচিয়েল খিলঞ্জীয়া মানুহৰ কাৰণে লঞ্চ কৰা হৈছিল আৰু তাত
আমি 13,39,000 ভিতৰত 2,29,000 ফেমিলিক আমি দিবলৈ সক্ষম হৈছোঁ। মই আগতে কৈ আছোঁ যে যোৱাকালিৰ পৰা মাননীয় মুখ্যমন্ত্ৰী আমি 3 দিনৰ ভিতৰত 25 তাৰিখৰ ভিতৰত এই 2,29,000 ফেমিলি হাতত আমি হাতত অৰ্পণ কৰিম আৰু আনুষ্ঠানিকভাৱে চেৰিমনিয়েলি। গতিকেলৈ এনেধৰণে অসমৰ জনগণলৈ এটা আনন্দৰ বতৰা কঢ়িয়াই আনিছে আৰু ভূমি সংক্ৰান্তীয় যিবিলাক জটিল সমস্যা আছিল এইবিলাক নাইকিয়া হৈছে বসুন্ধৰাত আৰু পৰ্যায়ক্ৰমে আমি সকলো শ্ৰেণীৰ ৰাইজে অসমত বসবাস কৰা তেওঁলোকে আইন প্ৰণয়ন সংশোধন কিবা ৰুলছ ৰেগুলেশ্যন নতুনকৈ কৰি হ'লেও মুখ্যমন্ত্ৰী মহোদয়ে নিজে সদনত এইটো আশ্বাস দি গৈছে। গতিকেলৈ মই ভাবোঁ আপোনালোকে এইখিনি কথা চিন্তা কৰিব নালাগে। আমি পৰ্যায়ক্ৰমে বসুন্ধৰা 3 কি 4 5 এনেধৰণে গৈয়ে থাকিব, কণ্টিনিউ হৈ থাকিব। অকণমান খালি ধৈৰ্য ধৰিবলৈ, কাৰণ বিভিন্ন আইনৰ আওতাত আছোঁ আমি। 1886 2019 পলিচি সময়ে সময়ে আইন, কেন্দ্ৰীয় চৰকাৰৰ আইন এইবিলাক আমি মানিব লাগিব, কাৰণ আমি এই আইনৰ কাৰণেইতো আমি ইয়াত বহিবলৈ পাইছোঁ, কথা ক'বলৈ সুবিধা পাইছোঁ। গতিকে আইনৰ অমান্য কৰি আমি কোনো ধৰণক অবৈধভাৱে ক'কো দখল কৰি চৰকাৰী মাটিৰ আমি যাতে কোনো ধৰণে শেষ কৰিব নোৱাৰে তাৰ কাৰণেও প্ৰত্যেকে এজন আমাৰ সন্মানীয় বিধায়ক সজাগ হ'ব লাগিব। অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী মহোদয়ে ক'লে সুখদায়ক বুলি ক'লে। কেনেকৈ সুখদায়ক হ'ল? 50,253 পৰিয়ালে আবেদন কৰাৰ পিছত মাত্ৰ 1,004জনে পট্টা গৃহীত হ'ল। আপোনাক কি ৰিপ্লাই লাগে? মোৰ এইটোৱে লাগে ছাৰ, মাননীয় আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা এইটো মই বিচাৰিছোঁ যে মোৰ ৰূপহী সমষ্টিত যিসকল ভূমিহীন, উচ্ছেদিত, PGR, VGR, চৰকাৰী মাটি, একচনীয়া মাটিত যিসকলে বসবাস কৰি আছে সেইসকলক কিমান দিনৰ ভিতৰত পট্টা দিব? ৰূপহীৰ ওপৰত, ৰূপহী সমষ্টি। অধ্যক্ষ মহোদয়, ৰূপহীৰ লগতে সমগ্ৰ অসমতেই একেইখনেই আইন হ'ব। আমি এতিয়া এইটোৱে কৈ দিয়ক আপুনি, এইটো আইনে ৰূপহীটো হ'ব। আমি কাগজ পত্ৰ নথি পত্ৰ চাইহে মাটি পট্টা দিয়া হয়। আমি আপোনালোকে কোনোবাই পজেশ্যন নাই, কাৰোবাৰ আমি যিটো 73 জেনেৰেশ্যন দিব পৰা নাই, এনেকুৱা ধৰণৰ বহুত কোৱাৰ কাৰণে ৰিজেক্ট হৈছে। এইখিনি ফুলফিল কৰি দিলে আমি সেইখিনি আমি লগে লগে তেওঁলোকক আকৌ পৰৱৰ্তী সময়ত মাটি পট্টা দিবলৈ আমি সক্ষম। প্ৰশান্ত ফুকন। মাননীয় অধ্যক্ষ মহোদয়, মই মন্ত্ৰী মহোদয়ৰ পৰা এটা কথা জানিব বিচাৰিছোঁ। আমাৰ যিমানবিলাক জলডোবা মাটি আছে, জলডোবা মাটি অসমত যথেষ্টখিনি প্ৰত্যেকবিলাক সমষ্টিতে জলডোবা মাটি আছে আৰু মাটিবিলাক এতিয়া ক্ৰমান্বয়ে বাম হৈ গৈ আছে আৰু সেইবিলাক আনঅথৰাইজ অকুপেঞ্চি যথেষ্টখিনি হৈছে। সেইকাৰণে এই জলডোবা মাটিবিলাক আমি ফিচাৰীলৈ কনভাৰ্ট কৰাৰ এটা ব্যৱস্থা হাতত ল'ব পাৰোঁ নেকি? মন্ত্ৰী মহোদয়ৰ পৰা এটা বিচাৰিছোঁ উত্তৰ, যাতে সেইখিনি মাটিয়ে আমাৰ পিছলৈ আমাৰ বহুত ধৰণৰ কথাত যিটো আমাৰ ইম্পেক্ট হয়, সেই ইম্পেক্টতো আমাৰ যথেষ্টখিনি সহায় হ'ব। সেইকাৰণে এইটো কনভাৰ্ট কৰিব পাৰে নেকি মন্ত্ৰী মহোদয়ৰ পৰা? অধ্যক্ষ মহোদয়, আমাৰ প্ৰশান্ত ফুকন মাননীয় বিধায়ক ডাঙৰীয়াৰ যিখিনি কথাটো গুৰুত্বপূৰ্ণই, কিন্তু জলাতক আৰু জলাতংক দুটা শ্ৰেণী আছে। জলডোবা তেখেতে কৈছে, জলাতক আৰু জলাশয়। এতিয়া এই দুটা শ্ৰেণী আমি আজি যে বানপানী হৈছে, আমি জলাশয়ত মাটি নেচাৰেল বস্তু যাবলৈ দিব লাগে পানী। আমি যদি পুতি দিওঁ পানী নহ'ব কেলৈ? আমি যিসকল জলাশয় বা জলাতক অঞ্চল এইখিনি ক্ষেত্ৰত আইনেতো হাত দিবলৈ দিয়া নাই, এইখিনি এইভাগে নেচাৰেল বস্তু এইভাগে থাকিবলৈ দিছে। ঠিক আছে। গতিকেলৈ আমি পৰৱৰ্তী সময়ত এইখন অকণ এমেণ্ড কৰিব লাগিব। আমি যিখিনি এতিয়া চিন মুকাম নাই, একেবাৰে জলাশয় বা জলাতকৰ আজি বছৰ বছৰ ধৰি কিন্তু ৰেকৰ্ডত আছে, কিন্তু তাৰ কোনো এতিয়ালৈকে তাৰ তেনেকুৱা নাই। কিন্তু আমি পৰৱৰ্তী সময়ত আমি জিঅ'লজিকেল এনালাইচিছৰ এইবিলাক কথা জানেই, জিঅ'লজিকেল এনালাইচিছ কৰি আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এইবিলাক কথা আমি বিবেচনা কৰি আছে বিভাগত। গতিকেলৈ এনেধৰণে গোটেই ছিষ্টেমটোৰ আমি অকণমান আইন প্ৰণয়নখিনি আমি যিহেতু হাত দিবলৈ ধন্যবাদ। ৰুল ৰেগুলেশ্যন অলপ হ'ব। আপোনাৰ বহুত মাটিৰ কেছ আছে। কুৱেশ্যন নম্বৰ 191 ভাস্কৰ শৰ্মা এবচেণ্ট। কুৱেশ্যন নম্বৰ 192 ডক্টৰ পৰমানন্দ ৰাজবংশী। উত্তৰ সদনত মৰ্যাদা দিয়া আছে। সন্মানীয় অধ্যক্ষ মহোদয়, আমি যি প্ৰশ্ন বিচাৰিছিলোঁ সেই সন্দৰ্ভত প্ৰশ্নোত্তৰ আমি পাইছোঁ ঠিকেই, কিন্তু এই প্ৰশ্নকেইটাৰ মাজত এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বাবেহে মই এই গোটেই দিশটো উত্থাপন কৰিছিলোঁ। আৰু ইতিমধ্যে মাননীয় আমাৰ মন্ত্ৰী মহোদয়ে আমাৰ 13 নৱেম্বৰত আমাৰ সৈতে গোটেই অঞ্চলটো গৈছে, কিন্তু সেইখিনি কথা মোৰ তেখেতক কোৱা নহ'ল। সেয়া হৈছে কি যে প্ৰায়
1986-87 চনত পাতিদৰং জলসিঞ্চন এটি আঁচনি গ্ৰহণ কৰা হৈছিল অগপৰ চৰকাৰৰ দিনত। সেই সম্পৰ্কে মই এটা কথাই ক'ব খুজিছোঁ, এই কোটি টকীয়া সেই আঁচনিখন নোহোৱাৰ বাবেই আজি তাত থকা যিমানবোৰ আমাৰ প্ৰায় 19খন গাঁৱৰ মানুহে যি ধৰণে বানৰ সমস্যা, কৃত্ৰিম বানৰ সমস্যা আৰু জলসিঞ্চনৰ অভাৱ অনুভৱ কৰিছে, আৰু সেই গোটেই সমস্যাটোৰ সন্দৰ্ভতে মই এই প্ৰশ্নটো উত্থাপন কৰিছিলোঁ। মই যেতিয়া দেখিলোঁ যে তেখেতে এই উত্তৰটোত যিখিনি কথা কৈছে সেইখিনি আমি অলপতে আমি যিখিনি কাম কাজ হৈছে সেইখিনি উত্তৰটো দিছে, সেইখিনি ক্ষেত্ৰত মই সন্তুষ্টি প্ৰকাশ কৰিছোঁ। এতিয়া মই তেখেতক এটা প্ৰশ্নই কৰিব বিচাৰিছোঁ যে মোৰ আৰু এটা কথা আছে, সেয়া হৈছে কি যে এটা কথা যে পাতিদৰং জলসিঞ্চন আঁচনি সম্পৰ্কে অকণমান যদি অনুসন্ধান কৰে তেতিয়াহ'লে গম পাব যে সেই বানপানীৰ সেই কৃত্ৰিম বানপানী আৰু জলসিঞ্চন আঁচনি নোহোৱাৰ বাবেই আজি 19খন গাঁৱৰ কৃষক শ্বহীদৰ, পথৰুঘাটৰ কৃষক শ্বহীদৰ 19খন গাঁও আজি সাংঘাতিক ধৰণে জুলা জুপুৰা হৈ আছে। মই সেইখন গাঁৱৰেই সেই গাঁও পঞ্চায়তৰে মই মানুহ। এইখিনি কথা পিছতে মোৰ আৰু এটা পৰিপূৰক প্ৰশ্ন আছে। অধ্যক্ষ মহোদয়, মাননীয় সদস্য পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ লগত বিভাগৰ অভিযন্তা আৰু বিষয়াসকলক লৈ তেখেতৰ সমষ্টিত থকা বন্ধ হৈ থকা 1985-86 যিবিলাক প্ৰকল্প আৰম্ভ হৈছিলে, প্ৰকল্পবোৰ আৰম্ভ হোৱা নাছিলে। প্ৰায় ক'ব গ'লে 35 বছৰো অধিক হৈ গ'ল, কিন্তু প্ৰকল্পবোৰ সম্পূৰ্ণ হোৱা নাছিলে। মই দুবাৰকৈ স্থানীয় বিধায়ক আৰু বিভাগীয় অভিযন্তা বিষয়াক লৈ তাত ভ্ৰমণ কৰিলোঁ, আৰু তাত কাম এতিয়া আৰম্ভ হৈছে। এই বছৰে 2024 চনতে কুৰুৱা প্ৰকল্পৰ দ্বাৰা আমি খেতিয়ক ৰাইজক পানী দিব পাৰিম বুলি আমি আশাবাদী। আৰু দ্বিতীয়তে তেখেতে যিটো প্ৰকল্পৰ কথা ক'লে, পাতিদাৰাং যিটো প্ৰকল্পৰ কথা ক'লে, পাতিদৰং জলসিঞ্চন আঁচনি, তাত এই যিটো প্ৰকল্প আছে এইটো মানে আমাৰ আপগ্ৰেডেশ্যনৰ কাৰণে আমি হাতত লৈছোঁ, আৰু 2024-25ত এই প্ৰকল্প আমি কাৰ্যক্ষম কৰিম। জলসিঞ্চন বিভাগে নতুন প্ৰকল্প কৰাতকৈ যিবিলাক প্ৰকল্প অধৰুৱা হৈ আছে, যিবিলাক প্ৰকল্প সম্পূৰ্ণ হোৱা নাই, বিজুতি ঘটিছে, কিছু পইচা খৰচ কৰিলে ভাল হ'ব, পানী দিব পাৰিব, তেনেকুৱা প্ৰকল্পবোৰ আমি আইডেণ্টিফাই কৰি তাতে আমি কাম কৰি আছোঁ যে কম খৰচত বেছি মানুহক আমি উপকৃত কৰিব পাৰোঁ। আৰু তাৰ কাৰণে বিধায়ক ডাঙৰীয়াকো লগত লৈ আমি ভ্ৰমণ কৰিছোঁ। বিভিন্ন অঞ্চলত আমি নিজে গৈ আছোঁ অভিযন্তা আৰু বিষয়াসকলক লৈ, আৰু য'ত য'ত এই সম্ভাৱনাটো আছে যে প্ৰকল্পবোৰ আমি আকৌ ঘূৰাই আনি পানী দিব পাৰিম, তাত গোটেই অসমতে এই প্ৰকল্পবোৰৰ ওপৰত আমি কাম আৰম্ভ কৰিছোঁ। ধন্যবাদ। মই আৰু এটা প্ৰশ্ন, সেইটো হৈছে কি যে দুনি জলসিঞ্চন আঁচনিৰ এটা গুৰুত্বপূৰ্ণ দিশ সেয়া হৈছে কি যে এটা স্লুইচ গেট আছে। অবৈজ্ঞানিক স্লুইচ গেটটোৰ কাৰণে তাত পাণ্ডাঘাট বা তাত ডিমিলা নদীৰ যিহেতু তাত মানে বান নাই, মথাউৰি নাই, তাত যিহেতু কালপানী নদীৰ মথাউৰি নাই, সেইকাৰণে সাংঘাতিক ধৰণে বানত আক্ৰান্ত হয় যদিও সেই যিটো নেকি স্লুইচ গেট, মানে পাণ্ডাঘাটত দুনি স্লুইচ গেটটোৱে এটা অবৈজ্ঞানিকৰ দৰে কাম কৰিছে। আৰু তেখেতে যিখিনি মানুহ বিষয়া মোৰ সৈতে পঠিয়াইছিল তেখেতসকলেও স্বীকাৰ কৰিছে। মই তেখেতৰ মনোযোগ আকৰ্ষণ কৰিছোঁ আৰু আশা কৰিছোঁ যে সেই স্লুইচ গেটটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিব লাগে, আৰু তেতিয়াহ'লে গোটেই গাঁৱৰ ৰাইজে পানীও পাব আৰু এটা কৃত্ৰিম বানপানীৰ পৰা তেখেতসকল মুক্ত হ'ব। মই তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। অধ্যক্ষ মহোদয়, সন্মানীয় সদস্যই যিটো কথা উত্থাপন কৰিলে তেখেতৰ লগত বিবেচনা কৰি যি ব্যৱস্থা ল'ব লাগে আমি ল'ম। অসম চৰকাৰ আৰু জলসিঞ্চন বিভাগ দায়বদ্ধ আছে যে প্ৰতিজন কৃষকৰ খেতিপথাৰত পানীটো দিব লাগে। Thank you. Sri Abdul Batin Kandokar, question number 193. Honorable Minister. উত্তৰ সদনৰ মজিয়াত দিয়া আছে। মাননীয় অধ্যক্ষ মহোদয়, মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে মানিকপুৰত জলসিঞ্চন বিভাগৰ উপসংমণ্ডল যোৱা 3 বছৰে স্থাপন কৰা হৈছে, কিন্তু আজিৰ তাৰিখলৈকে কোনো ধৰণৰ আঁচনি অভয়াপুৰী উত্তৰ সমষ্টিত এই উপসংমণ্ডলৰ জৰিয়তে ৰূপায়ণ কৰা হোৱা নাই। এবাৰ মানে চলাৰ ড্ৰিভেন মানে সৌৰশক্তি চালিত টিউবৱেলৰ আঁচনি ল'লে, আমাৰ পৰা ইলেক্ট্ৰিক বিজুলী চালিত টিউবৱেলৰ আঁচনি ল'লে, মানে বেনিফিচিয়াৰী লিষ্ট ল'লে, কিন্তু তাকো হোৱা নাই। আৰু কোনো ধৰণৰ আঁচনি যদি নহ'বই তেনেহ'লে তাত কিয় উপসংমণ্ডলটো স্থাপন কৰা হ'ল?
আৰু দেখা যায় যে বঙাইগাঁও আৰু অভয়াপুৰী দক্ষিণ সমষ্টিত দুটাকে আঁচনি লোৱা হৈছে, উত্তৰ সমষ্টিত কিয় লোৱা নহ'ল? তাতেতো কৃষিভূমি আছে। এইখিনি মই একেবাৰে দুয়োটা কুৱেশ্যন সুধিলোঁ মাননীয় মন্ত্ৰী মহোদয়। সময় নাই। অভয়াপুৰী উত্তৰ সমষ্টি সম্পৰ্কে জলসিঞ্চনত কিবা কৰিব নে নাই তাৰ বিষয়ে জানিব অনাৰেবল বিচাৰিছোঁ। মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, পুঁজি সাপেক্ষে কামটো হাতত লোৱা হ'ব। ধন্যবাদ। এনেকুৱা গা এৰা দিয়া উত্তৰ আশা কৰা নাছিলোঁ। এটা চাব ডিভিশ্যনত এটা কামো নাই, আপুনি তেনেকুৱা উত্তৰ কেনেকৈ দিয়ে? এইটো গায়ৰা দিয়া নাই। অখিল গগৈ। মাননীয় অধ্যক্ষ ডাঙৰীয়া, মানে বিজেপি চৰকাৰৰ এটা প্ৰধান প্ৰতিশ্ৰুতি আছিলে যে হৰ খেতকো পানী। প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা এইটো বহুল চৰ্চিত এটা বিষয়, কিন্তু এতিয়া অসমৰ কেৱল 14% পথাৰত পানী যোগান আছে বুলি মন্ত্ৰী মহোদয়ে প্ৰশ্নৰ উত্তৰ দিছে। অসমত ৩,৯১৩খন মুঠ জলসিঞ্চন আঁচনি আছে বুলি কৈছে, আৰু তাৰে ১৫85খনেই অকামিলা বুলি কৈছে, যাৰ ফলস্বৰূপে অসমত এতিয়া একেবাৰে পথাৰবিলাকত পানী যোগানৰ ব্যৱস্থা নাই। মোৰ প্ৰশ্নটো হ'ল যে কেতিয়াৰ ভিতৰত অসমৰ প্ৰত্যেকডৰা পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব, আৰু এতিয়ালৈকে জলসিঞ্চন কৰিব নোৱাৰাৰ কাৰণে অসমৰ আটাইতকৈ ব্যৰ্থ ডিপাৰ্টমেণ্ট হিচাপে জলসিঞ্চন ডিপাৰ্টমেণ্টটো হয় নে নহয়, এই প্ৰশ্নটোৰ উত্তৰ লাগে। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, এক গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি বিধানসভাত উত্থাপন হৈছে। মই বাৰম্বাৰ দুটা কথা কৈ আহিছোঁ যে জলসিঞ্চন বিভাগ অসমত বহুত প্ৰকল্প কৰিলে। সন্মানীয় সদস্যও কৈছে যে বিকল হৈ আছে, আমিও স্বীকাৰ কৰিছোঁ যে বিকল হৈ আছে, কিন্তু বিকল হোৱাৰ কাৰণবোৰ আমি মীমাংসা কৰিব লাগিব। অসমৰ নদী সঘনে গতিপথ সলনি কৰে। প্ৰকল্প য'ত আছে, হেডৱাৰ্কছ য'ত আছে, নদীটো তাৰপৰা দূৰত গুচি যায়, আৰু যেতিয়া নদীটো অধ্যক্ষ ডাঙৰীয়া, এইবিলাক ডাইলগবিলাক শুনি শুনি আমনি লাগিব। আচল কথালৈ আহিব লাগে। কেতিয়াৰ ভিতৰত 100% ইৰিগেশ্যন হ'ব? কেতিয়াৰ ভিতৰত 100% ইৰিগেশ্যন হ'ব? এই ডিপাৰ্টমেণ্টৰ আটাইতকৈ ব্যৰ্থ ডিপাৰ্টমেণ্ট হয় নে নহয়? উত্তৰটো শুনক। অধ্যক্ষ মহোদয়, সঁচা কথা শুনিবলৈ যদি সাহস নাই তেতিয়া প্ৰশ্ন কৰিব নালাগে। আৰু কথা মানে আপুনি জলসিঞ্চনৰ ব্যৱস্থা কৰিছে নেকি? কুৱেশ্যন নম্বৰ আভাৰ 0 আৱাৰ শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা 3 মিনিট। আজি অলপ বেছি দিয়া হৈছে, 3 মিনিট। মাননীয় অধ্যক্ষ মহোদয়, মই 0 আৱাৰত এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব বিচাৰিছোঁ। ভৰলু উন্নয়ন, ভৰলু পুনৰুজ্জীৱিতকৰণ। এই বিষয়টো মই আপোনাৰ জৰিয়তে মই গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ছাৰ, গুৱাহাটী মহানগৰীত 3খন নদী আছে। এখন হৈছে ভৰলু, এখন মৰা ভৰলু আৰু এখন বাহিনী নদী। এতিয়া গুৱাহাটী মহানগৰী যদি বানমুক্ত কৰিব লাগে, যদি প্ৰদূষণমুক্ত কৰিব লাগে, তেনেহ'লে এই 3খন নদী পুনৰ জীৱিতকৰণ কৰাৰ ব্যৱস্থা আমাৰ চৰকাৰে গ্ৰহণ কৰিব লাগিব। আমি দেখা পাইছোঁ যে এই 3খন নদীত আজি বিশেষভাৱে আমাৰ গুৱাহাটীৰ বাসিন্দাসকলেই হওক বা দোকান বজাৰ যিবিলাক আছে বা আমাৰ যিবিলাক কল কাৰখানা আছে, ফেক্টৰী আছে, সেইবিলাকৰ গোটেই আৱৰ্জনা আমাৰ এই 3খন নদীত বিশেষভাৱে পেলোৱা হয়, আৰু যাৰ কাৰণে আজি এই নদীখন সাংঘাতিকভাৱে প্ৰদূষিত হৈছে। আৰু এই 3খন নদী আমি প্ৰবাহিত কৰাৰ কাৰণে আমাৰ ব্যৱস্থা ল'ব লাগিব। আৰু আমি দেখা পাইছোঁ যে আজি এই নদীখনত আজি বিভিন্ন আৱৰ্জনা পেলোৱাৰ কাৰণে আজি গুৱাহাটী মহানগৰীত আজি সাংঘাতিকভাৱে প্ৰদূষিত হৈছে।
এতিয়া এই ভৰলু নদীত আমাৰ যি আৱৰ্জনা পেলোৱা হৈছে এই আৱৰ্জনাটো বন্ধ কৰাৰ কাৰণে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব প্ৰয়োজন সাপেক্ষে আমাৰ যদি এই ভৰলু নদী মৰা ভৰলু আৰু বাহিনী নদীৰ বিভিন্ন স্থানত যদি CCTV কেমেৰা যদি তাত লগোৱা যায় তেনেহ'লে যিসকলে সেই পানীত আৱৰ্জনা পেলাব আমি তেতিয়াহ'লে সেই আৱৰ্জনা পেলোৱা মানুহক আমি শাস্তিমূলক ব্যৱস্থাও আমি গ্ৰহণ কৰাৰ কাৰণে ব্যৱস্থা আমি ল'ব লাগিব প্ৰয়োজন হ'লে আমাৰ আইনখন সংশোধন কৰি আমি কঠোৰ ব্যৱস্থা লোৱাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব আৰু আমাৰ বিশেষভাৱে আমাৰ এই নদীখন যদি প্ৰবাহিত কৰি ৰাখিব পৰা নাযায় তেতিয়াহ'লে আমি গুৱাহাটী মহানগৰীক আমি বানমুক্ত কৰিব নোৱাৰিম গতিকে বানমুক্ত প্ৰদূষণমুক্ত কৰাৰ কাৰণে আমাৰ চৰকাৰে কি ব্যৱস্থা লৈছে আৰু পৰ্যটনৰ আকৰ্ষণৰ কাৰণে আমাৰ মৰা ভৰলু 3খন নদী গাৰ্ডৱাল দি যদি আমি তাতে পৰ্যটনৰ আকৰ্ষণৰ কাৰণেও যদি ব্যৱস্থা গ্ৰহণ কৰোঁ তেতিয়াহ'লে মই ভাবোঁ যথেষ্ট গুৱাহাটী মহানগৰীৰ কাৰণে সুবিধা হ'ব গতিকে বহুতখিনি আছিল ছাৰ তথাপি সময় দৃষ্টি আকৰ্ষণ কৰিছোঁ অধ্যক্ষ মহোদয় ভৰলু এটা সময়ত খুব পৰিষ্কাৰ আৰু সুচল এটা নদী আছিলে গুৱাহাটী চহৰৰ মাজমজিয়াৰ পৰা ওলাই যোৱা ভৰলু নদীখন সৰুকালতে আমি তাত গা ধুইছিলোঁ মানুহে মাছ মাৰা আমি দেখিছিলোঁ কিন্তু আজি ভৰলু নদী এক নালাত ৰূপান্তৰিত হ'ল আৰু তাৰ কাৰণটো হ'ল উচিত সময়ত যিটো ব্যৱস্থা হ'ব লাগিছিলে ব্যৱস্থাটো লোৱা হোৱা নাই তাৰ কাৰণে আজি ভৰলুৱে হওক মৰা ভৰলুৱে হওক বাহিনীয়ে হওক লক্ষীজানে হওক প্ৰত্যেকটো সৰু ডাঙৰ নদীৰ অৱস্থা নালাত ৰূপান্তৰিত হ'ল এই নদীবোৰ পুনৰুজ্জীৱিত হ'ব লাগে চৰকাৰে বহু ধৰণে ইয়াত চেষ্টা কৰি আছে নাই কৰা নহয় আৰু গুৱাহাটী চহৰত যিখিনি মানুহে চিৱাৰবিলাক যে নদীত নিষ্কাশন কৰে এইটো যেন নকৰে তাৰ কাৰণে এটা STP প্লান্ট গুৱাহাটীত চেণ্ট্ৰেলি গোটেই গুৱাহাটী চহৰৰ কাৰণে এই বছৰে মানে 2024-25 চনত আৰম্ভ হ'ব আৰু মই ভাবোঁ যে একবাৰ STP যেতিয়া হৈ যাব আৰু মানুহে ত্যাগ কৰা মলমূত্ৰ যেতিয়া নদীবোৰত নাযাব তেতিয়া বহুতখিনি নদীয়ে সকাহ পাব দ্বিতীয়টো হ'ল জাবৰ মানুহে ভৰলু বাহিনী মৰা ভৰলুত পেলাই দিয়ে সজাগতা অভিযানো চলিছে জাবৰ উঠোৱাৰ কাৰণে ভাল এটা ব্যৱস্থাও আমি কৰি আছোঁ আৰু আমাৰ সন্মানীয় সদস্যও গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনৰ এক্স অফিচিঅ মেম্বাৰ হয় চ' তেখেতেও গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনক নিজৰ দিহা পৰামৰ্শ আগবঢ়ালে তেখেতে এজন গুণী জ্ঞানী আৰু অনুভৱী ব্যক্তি গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনো উপকৃত হ'ব তেখেতৰ পৰামৰ্শ পৰা অভিজ্ঞতা পৰা আৰু আনফালে চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিব লগা আছে জাবৰ নিষ্পত্তিটো ভাল কৰা CCTV কেমেৰাও 2000 CCTV কেমেৰা গুৱাহাটী চহৰত এই বছৰতে লগা আৰম্ভ হ'ব য'ত নেকি কোনোবাই ক্ৰাইম কৰিলেও তাত মানে আমি ফটোবিলাক তাৰ পৰা CCTV পৰা ল'ব পাৰিম জাবৰ জোথৰ যদি কোনোবা বেলেগ বেয়া জায়গাত পেলাইছে বা বেয়াকৈ পেলাইছে তাৰো আমি ব্যৱস্থা হাতত ল'ব পাৰিম চ' সব ফালৰ পৰা আমি ব্যৱস্থা লৈছোঁ কিন্তু লগতে গুৱাহাটীবাসী ৰাইজে অলপ সহযোগ কৰক কৰিলে মই ভাবোঁ যে গুৱাহাটীক এখন চাফ চিকুণ চহৰৰ লগতে ইয়াত থকা নদী নৰ্দমা সকলোকো আমি পুনৰুজ্জীৱিত কৰি ল'ব পাৰিম থেংক ইউ শ্ৰীমতী শিৱামণি বৰা মাননীয় অধ্যক্ষ মহোদয় যোৱা 19 ফেব্ৰুৱাৰী তাৰিখে দৈনিক অগ্ৰদূত কাকতত প্ৰকাশিত বিজেপি সাহিত্য আন ৰাজ্যই পালে 100 কোটি টকা অসমলৈ মাত্ৰ 14 কোটি শীৰ্ষক বাতৰিটোলৈ
শক্তি মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ নতুন আৰু পুনৰ নৱীকৰণ শক্তি মন্ত্ৰালয়ৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে যে দৈনিক ভাৰতত উৎপাদিত হৈছে ৭৩,৩18 মেগাৱাট সৌৰশক্তি। সমগ্ৰ দেশৰ এই বৃহৎ পৰিমাণৰ সৌৰশক্তি উৎপাদনৰ ভিতৰত অসমত উৎপাদন হয় মাত্ৰ ১৫৬ মেগাৱাটহে। ছত্তীশগড়ৰ দৰে সৰু ৰাজ্যখনতে সৌৰশক্তি উৎপাদনৰ পৰিমাণ হ'ল ১,০৭২ মেগাৱাট। তাপবিদ্যুৎ উৎপাদনেৰে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ৰাহি ৰাজ্যসমূহো অসমতকৈ সৌৰশক্তি উৎপাদনতকৈ বহু বেছি আগবাঢ়ি আছে। প্ৰতিবেদনখনে অসমত সৌৰশক্তি উৎপাদনৰ সাম্প্ৰদায়িক কালৰ বাস্তৱ প্ৰতিছবিখন উদঙাই দিছে। কেন্দ্ৰীয় চৰকাৰে বিগত ২০২২-২৩ বৰ্ষত দেশৰ প্ৰতিখন ৰাজ্যলৈ সৌৰশক্তি উৎপাদনৰ বাবে ৰাজ্য চৰকাৰে দাখিল কৰা প্ৰকল্প ব্যয় অনুপাতে ধন আবণ্টন কৰিছিল। এই ক্ষেত্ৰতো সুযোগ গ্ৰহণ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি অসমে মাত্ৰ ১৪ কোটি টকাহে কেন্দ্ৰৰ পৰা সাহায্য লাভ কৰিছে। ইয়াৰ বিপৰীতে গুজৰাটে ১,১১৪ কোটি, হাৰিয়ানাই ১১৪ কোটি, মহাৰাষ্ট্ৰই ৩০৪ কোটি, কেৰালাই ৯০ কোটি আৰু আন ৰাজ্যসমূহেও অসমতকৈ বেছি টকা সৌৰশক্তি প্ৰকল্প স্থাপনৰ কাৰণে মোকলাই নিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত সৌৰশক্তি উৎপাদন প্ৰকল্প স্থাপন কৰি সুযোগৰ সদ্ব্যৱহাৰ কৰাত দেশৰ বহু ৰাজ্যই সফলতা অৰ্জন কৰিছে। সেই সময়তো অসমে সৌৰশক্তি উৎপাদনৰ সময় উপযোগী পদক্ষেপ ল'ব নোৱাৰাটো ৰাজ্য চৰকাৰ তথা শক্তি বিভাগৰ ব্যৰ্থ ৰূপে চিহ্নিত হৈছে। কেন্দ্ৰীয় চৰকাৰে নৱীকৰণযোগ্য শক্তি উৎপাদন বৃদ্ধিৰ বাবে ৰূপটপ চলাৰ আঁচনি গ্ৰহণ কৰি ব্যক্তিগত আৱাসিক গোটৰ জৰিয়তে সৌৰশক্তি উৎপাদনৰ বাবে বিগত কেইবাবছৰৰ পৰাই বৃহৎ অংকৰ ধন ব্যয় কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে দেশজুৰি চলোৱা এই জৰীপ মতে অসমত সৌৰশক্তি উৎপাদনৰ সম্ভাৱনীয়তাৰ হাৰ হ'ল ১৩,৭৬০ মেগাৱাট। কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া হাৰত সৌৰশক্তি উৎপাদন কৰিলে বহি উৎসৰ পৰা অধিক ধন ভৰি প্ৰতিদিনে বিদ্যুৎ ক্ৰয় কৰাৰ ধাৰাবাহিকতাৰ অৱসান ঘটোৱাৰ পূৰ্ণ সুযোগ আছিল। কিন্তু অসমত সকলো কাম লাহে লাহে হয়। বিত্তমন্ত্ৰী মহোদয়ে ২০২৪-২৫ চনৰ বাজেট ভাষণত কৈছে যে ৰাজ্যখনৰ সকলো নতুনকৈ নিৰ্মাণ হ'বলগীয়া ব্যক্তিগত আৰু চৰকাৰী ছাদত সৌৰশক্তিৰ ব্যৱস্থাৰ সুবিধা বাধ্যতামূলক কৰা হ'ব। চৰকাৰে এই উদ্দেশ্যে বছৰত এখন আইন প্ৰণয়ন কৰিব। এই সকলো কথা হ'ব কৰিব পৰ্যায়তে আছে। মই সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মই মাননীয় শক্তি বিভাগৰ মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে পূৰ্ণ সুযোগৰ সম্ভাৱনীয়তা থকাৰ পিছতো আমাৰ ৰাজ্যখনত আন বহুত ৰাজ্যতকৈ সৌৰশক্তি উৎপাদনৰ ক্ষেত্ৰত কিয় পিছুৱাই গ'ল আৰু সৌৰশক্তি উৎপাদন ত্বৰান্বিত কৰাৰ বাবে শক্তি power. There are some factors, and these factors are geographical factors and climatic factors. So some of the major challenges that which are being identified in implementing the solar energy projects in Assam are low irradiance is one of the factor for low development of solar power plants in our state. Assam is frequently affected by the floods. For example, in Lalankita, which is what Kachar area, where there were no flood records at all in the past, but it had got submerged last year, and their 25 megawatt solar power plant was also damaged. Assam again, environmentally, we'll see it's a lengthy rainy season with low sun hours, which affect the solar power generation. Most of the area is the non-availability of a suitable barren land, which is one of the major challenges in the development of a large solar projects in the state of Assam. Installing large solar power plants on fertile lands in the state at times might also affect the agriculture production of the state. Having said that, some of the installed capacity up to date, we'd like to give you an idea to the House. 25 megawatt solar power plant at Rauta, Udalguri, this 25, which was done by Azure Power 40 Private Limited. At Boko Kamrup, Mikir Bamuni village, Padummani village at Nagaon, which is of 10 megawatt. Lobokper village of Kachar, which is of 25. Balipara as Teshpur, which is of 5 megawatt. Solar power plant industrial growth at Patanjali, which is of 4 megawatt.
Amguri Sivsagar is by Jackson of 70 megawatt. Of understanding has been signed by APDCL for 1,000 megawatt renewable energy project, JVC and SJVN Energy Limited. Most important nowadays is the battery energy storage system, which is an upcoming project that has also been done by ONGC Tripura Power Company Limited. The next is development of 250 megawatt battery energy storage system between New and Green Energy of Assam Limited has also been registered. 320 megawatt solar power from grid-connected ground-mount solar PV projects on BOO mode has been already in the bidding process. Work order has already been given. The House will be happy to know that Borsola and Bilasipara construction of this solar plant is about to be happening in this month. And the rooftop modular solar scheme, which has been implemented in Assam of the Honorable Prime Minister, we would like to give that clear awareness as soon as it is being in the process. That whatever we had discussed just now is only about the APDCL. I'd like to inform to the House also, besides APDCL, from the generation, APGCL also, Jagiro solar power project of 3 megawatt has already been approved. Namrup solar power project has already been approved. Additional of 620 megawatt solar projects by APGCL of 620 megawatt is also been approved. Okay, so at the same time, we cannot say that Assam is behind it. We will say that some of the major, as I've mentioned, some of the major geographical area is only beyond a constraint, but rest of it, whatever Assam can do in terms of a power generation, is also in counterparts with the rest of the state of India. Thank you. Thank you. Next, Nurul Huda. মাননীয় অধ্যক্ষ মহোদয়, 22 ফেব্ৰুৱাৰী 2024 গণ অধিকাৰ কাকতত প্ৰকাশিত এমই হাইস্কুললৈ ৰূপান্তৰিত হোৱা মাদ্ৰাছাসমূহৰ পদ প্ৰাধিকৰণত বঞ্চনা, ক্ষুদ্ৰ আছাম মাদ্ৰাছা কনভাৰ্টেড স্কুল টিচাৰ্ছ এছ'চিয়েশ্যন বিষয়টো উত্থাপন কৰিব দিয়াৰ বাবে মই মাননীয় অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ। অধ্যক্ষ মহোদয়, অসমত 633টা প্ৰি ছিনিয়ৰ মাদ্ৰাছা, ছিনিয়ৰ মাদ্ৰাছা আৰু টাইটেল মাদ্ৰাছা আছিলে, আৰু এইসমূহ চৰকাৰে বন্ধ কৰি বিদ্যালয়লৈ ৰূপান্তৰ কৰিলে। আৰু এই বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ পিছত এই শিক্ষক শিক্ষয়িত্ৰীসকলে যাক ইমান দিনে তেওঁলোকে ইমান বছৰে তেওঁলোকৰ পেটত গামোচা বান্ধি বিনা বেতনে মানৱ সম্পদ বিকাশত অৰিহণা যোগাই আছিলে, আৰু সেইসকলৰ পদখিনি কিন্তু প্ৰাধিকৰণ কৰা নহ'ল। যোগ্যতা থকা সত্ত্বেও প্ৰাধিকৃতকৰণৰ পৰা বঞ্চিত কৰা হ'ল 152খন মাদ্ৰাছা শিক্ষানুষ্ঠানৰ 1006 শিক্ষক শিক্ষয়িত্ৰীক। গতিকে ৰাজ্যখনত 633খন মাদ্ৰাছা শিক্ষানুষ্ঠান আছিলে, আৰু তাৰে 2011 চনত 328খন মাদ্ৰাছা শিক্ষানুষ্ঠানক প্ৰাধিকৰণ কৰা হৈছিল। বাকী 2014 চনত প্ৰাধিকৰণ আইন সংশোধন কৰি পদ সৃষ্টিৰ বাবে বিত্ত বিভাগীয় মই চৰকাৰক মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে নিশ্চয় তেওঁলোক মানৱ দৰদী, আৰু মানৱ দৰদী চৰকাৰ হিচাপে মই এইটো অনুৰোধ জনাব বিচাৰিছোঁ, এই যিসকল বিনা বেতনে শিক্ষকতা কৰি এতিয়াও পদ প্ৰাধিকৰণৰ পৰা বঞ্চিত হৈ তেওঁলোকে হাহাকাৰত দিন কটাইছে, পেটত গামোচা বান্ধি থাকিব লগা হৈছে, পৰিয়ালসমূহ বহু কষ্টৰে বসবাস কৰিব লগা হৈছে, তেওঁলোকৰ প্ৰতি হৃদয়বান হৈ তেওঁলোকৰ প্ৰতি অকণমান দৃষ্টি নিক্ষেপ কৰি সদৃষ্টি নিক্ষেপ কৰি সহানুভূতিৰ দৃষ্টি নিক্ষেপ কৰি এই পদসমূহ যাতে প্ৰাধিকৰণ কৰে। মোৰ বিধানসভা সমষ্টিটো বহু বিদ্যালয় ৰূপান্তৰিত হৈছে, বহু প্ৰি ছিনিয়ৰ, ছিনিয়ৰ, টাইটেল মাদ্ৰাছা, হাই মাদ্ৰাছা বিদ্যালয় ৰূপান্তৰিত হৈছে, কিন্তু শিক্ষকসকলৰ পদ প্ৰাধিকৰণ হোৱা নাই। গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে এইসকল শিক্ষক শিক্ষয়িত্ৰীৰ পদ প্ৰাধিকৰণ কৰি যাতে তেওঁলোকক সকাহ দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, প্ৰাধিকৰণ আইনৰ ভিত্তিত নিৰ্দিষ্ট বিধি প্ৰস্তুত কৰি কৰা হয়, আৰু আমি সকলোৱে জানো যে 2017 চনৰ যি প্ৰাধিকৰণ আইন আছিল, সেই প্ৰাধিকৰণ আইনৰ ভিত্তিত 2021 চনত যোগ্য বিবেচিত হোৱা শিক্ষক বা টিউটৰসকলৰ তেওঁলোকৰ সেৱা প্ৰাধিকৰণ কৰা হয়, আৰু সেই আইনৰ অধীনতে 599খন
মাদ্ৰাছাৰ পৰা 1914টা পদ তেওঁলোকক টিউটৰ হিচাপে প্ৰাধিকৰণ কৰা হয়। ইয়াৰ পূৰ্বে 2011 চনত তেতিয়াও কিছু সংখ্যক বিদ্যালয়ক প্ৰাদেশিকৰণ কৰা হৈছিল আৰু 401খন বিদ্যালয়ক মাদ্ৰাছাক প্ৰাদেশিকৰণ কৰা হৈছিল। ইয়াৰ পাছত 2021 চনত অসম চৰকাৰে এক উচ্চস্তৰীয় সিদ্ধান্ত গ্ৰহণ কৰি মাদ্ৰাছাসমূহক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰে যাতে সকলো ছাত্ৰ ছাত্ৰী আধুনিক বিষয়সমূহ সেৱাৰ অধীনত তেওঁলোকে অধ্যয়ন কৰিব পাৰে। আৰু সেই আদেশৰ লগতে এইটো কোৱা হৈছিল যিখিনি প্ৰাদেশিকৃত মাদ্ৰাছা আছিল সেইখিনি প্ৰাদেশিকৃত বিদ্যালয়লৈ ৰূপান্তৰিত হ'ল। যিখিনি অপ্ৰাদেশিকৃত আছিল সেই অপ্ৰাদেশিকৃত মাদ্ৰাছাসমূহ আমাৰ নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2006 অৰ্থাৎ ব্যক্তিগত খণ্ডৰ 2006 আইনৰ অধীনত তেওঁলোক থাকিল। এতেকে এতিয়া আমাৰ নতুনকৈ কোনো প্ৰাধিকৰণ বিবেচনা কৰিবলগীয়া নাই। যি বিবেচনা কৰিব লগা আছিলে 2017 চনৰ অধীনত আইনৰ অধীনত 2021 চনত কৰা হ'ল। যিখিনি নহ'ল সেইখিনি ৰিজেক্ট হ'ল। গতিকে ৰিজেক্ট কৰা বিষয়খিনি পুনৰ বাৰম্বাৰ উত্থাপিত হৈ থাকিব নোৱাৰে। তেওঁলোক আইনৰ আওতাৰ বাহিৰত। এতেকে আইনৰ আওতাৰ বাহিৰত থকা সি মাদ্ৰাছাই হওক বা আন ভেঞ্চাৰ স্কুলেই হওক তেওঁলোকৰ প্ৰাদেশিকৰণটো নহ'ল। যদি এতিয়াও মই বাৰম্বাৰ প্ৰথম দিনৰ পৰাই কৈ আহিছোঁ যে আইনৰ আওতাৰ ভিতৰত যদি কোনোবাই প্ৰমাণ কৰিব পাৰে চৰকাৰে বিবেচনা কৰিব, কিন্তু আইনৰ আওতাৰ বাহিৰত থকা মাদ্ৰাছা হওক বিদ্যালয় হওক সেইটো অসম চৰকাৰে বিবেচনা কৰিব পৰা অৱস্থাত নাই। গতিকে আমাৰ দৃষ্টিত এতিয়া নতুনকৈ প্ৰাদেশিকৰণ কৰিবলগীয়া কোনো মাদ্ৰাছা ভেঞ্চাৰ স্কুল একেবাৰে কেতিয়াও আৰু প্ৰাদেশিকৰণ নহয় বুলি কৈছে আপোনাৰ 0 ৱাৰ্ড ৰিপ্লাই দি আছে। আপুনি বহক না, বহক প্লিজ। কেতিয়াও নহয় বুলি কৈছে প্ৰাদেশিকৰণ। স্যাৰ এটা বেয়া কথা হ'ব। আপোনালোকে বহক। স্যাৰ বেয়া কথা হ'ব এইটো। তৰ্ক নহয় এইটো দে। অনাৰেবল মিনিষ্টাৰ কমপ্লিট কৰিলে। অধ্যক্ষ মহোদয় মই সম্পূৰ্ণ কৰিছোঁ কাৰণ এখন মাদ্ৰাছা বোৰ্ড ভংগ কৰা হৈছে। গতিকে মাদ্ৰাছা ভংগৰ অধীনত এতিয়া আৰু আমাৰ কোনো বিদ্যালয় নাই। আমাৰ সকলো বিদ্যালয় সেৱাৰ অধীনত আছে। অধ্যক্ষ মহোদয় এইখিনি আইনৰ ভিতৰত পৰে। মন্ত্ৰী এইখিনি আইনৰ বাহিৰত এইখিনি আইনৰ ভিতৰত ৰিপ্লাই দি দিলে। আপুনি প্লিজ নো আৰ্গুমেণ্ট নাযাব আপোনাৰ। আপুনি কৈছে মাননীয় অধ্যক্ষ মহোদয়, আইনৰ বিষয়ত যদি পঢ়ে কাৰ্বি স্বায়ত্ত পৰিষদৰ উচ্ছেদৰ জাননী খেৰণীত চৰকাৰী ভূমিত বসবাসৰ অনুমতি দিয়া 10 চৰকাৰী গাঁওবুঢ়াক বৰ্খাস্ত শীৰ্ষক দৈনিক জন্মভূমি কাকত এটা বাতৰি প্ৰকাশ পাইছে। এই সন্দৰ্ভত মই আজি শূন্যকালীন ঘণ্টাত কিছু বিষয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। মহোদয়, আমাৰ যি 6ষ্ঠ অনুসূচী এইটো সংবিধানৰ বিশেষ প্ৰভিজন 6 শিডিউল আৰু এইখিনি দিয়াৰ পূৰ্বে কনষ্টিটিউশ্যন এছেম্বলিত বহু বিতৰ্ক হৈছিল আৰু বিতৰ্কৰ পিছত অসম, মিজোৰাম, ত্ৰিপুৰা আদি মেঘালয় আদি ৰাজ্যসমূহৰ বাবে এই বিশেষ ক্ষমতা দিয়া হ'ল। আৰু এই ক্ষমতাত আমাৰ জনজাতিসকলৰ সুৰক্ষাৰ কথা আছে যাতে তেখেতসকলৰ অন্যৰ প্ৰভাৱ পৰি তেখেতসকলৰ নিজৰ স্বকীয়তা হেৰাব নালাগে। আৰু এইখিনি আজি বহু বছৰ ধৰি চলি আহিছে আৰু ইয়াক অন্যসকলৰ অসুবিধা নোহোৱাকৈ কেতিয়াবা ইম্প্ৰুভমেণ্টৰ কথাও আহে। আমি এইখিনি যিহেতু সংবিধান সভাত বহু বিতৰ্ক, এই বিতৰ্কৰ পিছত লোৱা হ'ল। চৰ্দাৰ পেটেলৰ নেতৃত্বত ট্ৰাইবেল ছাব কমিটি গঠন হৈছিল আৰু কমিটিয়ে এইখিনি প্ৰয়োজনীয় বুলি ক'লে বহুত বাক বিতণ্ডাৰ পিছত। যি কি নহওক মহোদয়, এতিয়া দেশ স্বাধীন হোৱাৰ পূৰ্বৰে পৰা ব্ৰিটিছ ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহে বিভিন্ন অঞ্চলত বসবাস কৰি আছিল আৰু চৰকাৰৰ আঁচনি অনুসৰি ভূমিহীন লোকসকলক যদিহে তেওঁলোকে বেদখল কৰিছে বা চৰকাৰী ভূমিত আছে নিয়ম নীতি অনুসৰি তেখেতসকলক সংস্থাপন দিব লাগে আৰু এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাও আছে। মহোদয়, 6 শিডিউলৰ এতিয়া খেৰণী অঞ্চলত যোৱা 20 তাৰিখৰ দিনাখন 10জন গাঁওবুঢ়াৰ বৰ্খাস্ত কৰাৰ লগতে নটিচ দিয়া হ'ল যে তাত থকা যিবিলাক এনক্ৰচমেণ্ট সেই VGR PGRবিলাকৰ ইমিডিয়েটলি এছিষ্টেণ্ট ৰেভিনিউ অফিচাৰ দনিকা ৰেভিনিউ চাৰ্কুলে ষ্টেপ ল'ব লাগে। 20/2/2024 এইটো নিৰ্দেশনা।
মহোদয় নিশ্চিতভাৱে যদি চৰকাৰী প্ৰয়োজনত চৰকাৰী ভূমি লাগে সেইখিনি দিয়াটো নিয়ম আৰু ভিজিআৰ পিজিআৰত থাকিলে চৰকাৰে এটা নতুন নিৰ্দেশনাও থাকিলে যে তেওঁলোকক 5% ৰিজাৰ্ভেশ্যন কৰি নতুনকৈ তাত সংস্থাপন দিব পাৰি কিন্তু মহোদয় এতিয়া দেখা গৈছে যে তাত যিখিনি অফিচ আছিলে সাব ডিভিজনেল ইৰিগেশ্যন অফিচ চৰকাৰী অফিচ ইৰিগেশ্যন অফিচ মেডিকেল ব্ৰাঞ্চ সাব ডিভিজন অফিচ এপিডিচিএল কণ্ট্ৰল ৰুম পুলিচ ষ্টেচন পোষ্ট অফিচ অংগনবাদী 11টা জেজেম 11টা মাৰ্কেট 2খন প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ 132টা ইউথ ক্লাব ইন্দিৰা আৱাস যোজনা ঘৰ 90টা কমিউনিটি হল 6টা ব্লক এডুকেশ্যন অফিচ বেংক আৰচিচি ঘৰ স্কুল 30টা মন্দিৰ 27টা মছজিদ এটা কেঁচা ঘৰ 115টা মুঠতে প্ৰায় 10,000 মানুহক ক্ষতিগ্ৰস্ত কৰা এটা ব্যৱস্থা লোৱা হৈছে মহোদয় ইয়াৰে বহুতেই 1940 চনৰ পৰা বসবাস কৰাৰ চাৰ্টিফিকেট আছে যেটো তেওঁলোক ভূমিহীন এনআৰচিত নাম আছে তেওঁলোকে যোৱা সময়ছোৱাত খাজনা দি আছিল আৰু এতিয়া এভিকশ্যন অৰ্ডাৰটো হঠাৎ দি দিয়াৰ ফলত তেওঁলোকে ক'ত যাব ক'ত নাযাব এনেকুৱা এটা অৱস্থা হৈছে পূৰ্বতে তেওঁলোক বোধ কৰোঁ ভাৰতৰ অন্য প্ৰদেশৰ পৰা আহিছিল আৰু তেওঁলোকে নিশ্চিতভাৱে সেই সময়ত অসমলৈ যেনেকৈ বহু সময়ত প্ৰব্ৰজন হৈছিল চৰকাৰীভাৱে উৎসাহ জনোৱা হৈছিল তেনেকুৱা ধৰণৰ কিছু কথাৰ বাবে আহিছিল যোৱা জুন 2022 চনত অসমৰ মুখ্যমন্ত্ৰীয়ে সেই অঞ্চলত ইলেকশ্যন কেম্পেইন কৰিছিল তেতিয়া তেখেতে আশ্বাস দিছিল যে কোনো ধৰণৰ এভিকশ্যন ইয়াত নহয় বৰ্তমানৰ যিজন মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাং ডাঙৰীয়া তেখেতেও ৰাজহুৱাকৈ কৈছিল ইয়াত কোনো এভিকশ্যন নহয় বৰঞ্চ ইয়াত অৰুণোদয় আৰু বেলেগ বেলেগ আঁচনিসমূহ চৰকাৰীভাৱে দিয়া হ'ব এতিয়া এই মানুহখিনিৰ যিহেতু তেওঁলোকৰ সেটেলমেন্টৰ কাৰণে বহুত আগৰে পৰাই চৰকাৰীভাৱে 70 চন 60 চনতে তেওঁলোকে চৰকাৰক আবেদন কৰিছিল কিন্তু তেওঁলোকক বঞ্চিত কৰি থকা হ'ল আৰু যেটো আমাৰ দেশৰ সংবিধানিকভাৱে আমাৰ সকলোৰে আৰ্টিকল ৰাইট টু ইকুৱেলিটি বিফৰ দ্য ল আৰ্টিকল 14 ৰাইট এগেইনষ্ট ডিসক্ৰিমিনেশ্যন আৰ্টিকল 15 ৰাইট টু সেটেল এনিৱেৰ ইন ইণ্ডিয়া আৰ্টিকল 19 আছে কিন্তু আমি নিজে যেহেতু 6 শিডিউল কৰিছোঁ সেই ক্ষেত্ৰত ইয়াৰো কিছু প্ৰৱণতা আছে তেনে ক্ষেত্ৰত সদ্যহতে আমি কেনেকৈ যিসকল জনজাতি আৰু অজনজাতি সকলোৰে মাজত এটা সদ্ভাৱ আনি অসমৰ উন্নতি কৰিব পাৰোঁ আৰু যিখিনি বহু বছৰ ধৰি এনেকুৱা ধৰণৰ অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল অঞ্চলত আছে তেওঁলোকে যাতে যিখিনি দেশৰ নাগৰিক হিচাপে সুবিধা পাব লাগে সেইখিনিৰ পৰা বঞ্চিত নহয় তাৰ বাবে এটা ভাল ব্যৱস্থা কৰিব লাগে এই কথাখিনিকে মই আজি মন্ত্ৰী মহোদয়ৰ যোগেদি চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় আমি জানো যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল যে কাৰ্বিসকল অসমৰ কলম্বাছ এখন পাহাৰীয়া জিলা সুন্দৰ যিখন সংবিধানৰ 6ষ্ঠ অনুসূচিত ভূমি সংক্ৰান্তীয় সকলো তেখেতসকলৰ অন্তৰ্গত অৰ্থাৎ 6 শিডিউল এৰিয়া লেণ্ড ইজ ট্ৰান্সফাৰ্ড ছাবজেক্ট কিন্তু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো অসম চৰকাৰ হাতত আছে এতিয়া কথা হ'ল যে আমাৰ এই কাৰ্বিসকলৰ সাহিত্য পৰিষদৰ পৰা লাভ কৰা আমি তাৰ পৰা পোৱা তথ্য অনুসৰিহে আমি ক'ব পাৰিম আমি যেহেতু ট্ৰান্সফাৰ্ড ছাবজেক্ট আমি পোনপটীয়াকৈ তাত এভেকশ্যন কৰা এলটমেণ্টছ এইবিলাক আমি ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকৰ কাৰ্বি অটোনমাছ কাউন্সিলৰ তেওঁলোকৰ এক্টিয়াৰ ভিতৰত এইবিলাক কাৰ্বি আংলঙৰ পৰিষদে জনাইছে যে খেৰণিত পিজিআৰ মাটিত তেওঁলোকৰ 1933 চনতেই সেইটো ব্ৰিটিছে ঘোষণা কৰিছিল পিজিআৰ হিচাপে আৰু 1946ত ইয়াত সীমাটো নিৰ্ধাৰণ কৰা হৈছিল আৰু 1951 চনত গঠিত মিকি পাহাৰ জিলাত 1952 চনৰ মিকিৰ পাৰ্বত্য জিলা পৰিষদ যি বৰ্তমান কাৰ্বি আংলং সাহিত্য পৰিষদ বুলি কোৱা হয় বা গঠিত হৈছিল এতিয়া খেৰণিত পিজিআৰ যিটো হাৱাজান অঞ্চলৰ এতিয়া কাৰ্বি আংলং অটোনমাছ কাউন্সিলে অলপ ৰিজাৰ্ভ এতিয়াও কৰা নাই সংৰক্ষণমুক্ত কৰা নাই আৰু সেইকাৰণে কাৰ্বি আংলং জিলাৰ ডংকা ৰাজস্বকৰ অন্তৰ্গত এই খেৰণিত যিটো পিজিআৰত প্ৰায় 1989টা পৰিয়াল আৰু তাতে পপুলেশ্যন হিচাপে 9286 আছে পপুলেশ্যন আৰু তাতে স্থায়ীভাৱে 834 আৰচিচি ঘৰ আৰু 1155 নাম্বাৰছ কেঁচা ঘৰ বনাই তাতে এই পিজিআৰত
বেদখল কৰি আছে। এতিয়া এনে বৃহৎ হাৰত যেতিয়া বেদখল হৈছে, এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তেওঁলোকে এই কৰ্তৃপক্ষই ৰাজহ চক্ৰৰ যেতিয়া তাৰ যিটো আছে ডংকা ৰাজহ চক্ৰ, ডংকা ৰাজহ চক্ৰৰ 7জন তেওঁলোকৰ চৰকাৰী গাঁওবুঢ়া আৰু ফুলনি ৰাজহ চক্ৰৰ 3জন চৰকাৰী গাঁওবুঢ়াই তেওঁলোকে দায়িত্বত গাফিলতি কৰাৰ কাৰণে তেওঁলোকক ছাছপেণ্ড কৰিছে। কাৰণ তেওঁলোকে ইলিগেলি এইবিলাক এলটমেণ্ট বা তেওঁলোকক দিয়াৰ কাৰণে। গতিকে গোটেই বিষয়টোৱে আমি বেছি ডিটেইলছ ল'লে নগৈ যে ছাবজেক্টটো যিহেতু অট'নমাছ কাউন্সিলৰ আণ্ডাৰত তেখেতসকলে ভূমি সংৰক্ষণ কৰা, তেখেতসকলে যেনেধৰণে তেওঁলোকৰ কাউন্সিলে ৰেভিনিউ ডিপাৰ্টমেণ্ট আছে, তাত তেওঁলোকৰ সেই বিভাগৰ ছেক্ৰেটেৰী আছে, আণ্ডাৰ ছেক্ৰেটেৰী, তেওঁলোকে গোটেই বিষয়টো চাই চোৱা কৰি আছে। কাৰণ আমাৰ অসম চৰকাৰে আমি পোনপটীয়াকৈ যিহেতু তাতে একো হস্তক্ষেপ কৰিব নোৱাৰোঁ, কিন্তু এটাই পাৰোঁ যে ল এণ্ড অৰ্ডাৰ ছিটুৱেশ্যন হ'লে আমি কণ্ট্ৰল কৰা আইনসংগত কথাখিনি আমি অসম চৰকাৰৰ হাতত আছে। গতিকে এই কথাখিনি আমাৰ সন্মানীয় বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি জনাইছোঁ। আৰু আমি বিষয়টো সন্দৰ্ভত আমি যিহেতু মই ACD মিনিষ্টাৰ হিচাপে পৰিস্থিতি যাতে নিয়ন্ত্ৰণ কৰিব পাৰি, আৰু তেওঁলোকে যদি নিজে কিবা পলিচি বনায় সেই VGR PGR মাটিত তেওঁলোকক সংস্থাপিত কৰিব বিচাৰে বা কিবা পলিচি কৰিব বিচাৰে, সেইটো তেওঁলোকৰ ভিতৰৰ কথা। এইখিনি ক্ষেত্ৰত মই যদি কিবা ডেভেলপ হয় ফাৰ্ডাৰ, মই বিৰোধী দলপতিক জনাম বুলি আজি সদনত প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ। তাৰ মাননীয় মন্ত্ৰী মহোদয়ক সুধিব বিচাৰোঁ, কিন্তু তাত এতিয়া চৰকাৰে যিবিলাক মানুহবিলাকে ধৰক আজি বহুত বছৰৰ পৰা তাত আছে আৰু তেওঁলোকে ভাৰতীয় নাগৰিক হয়, NRCত তেওঁলোকৰ নাম আছে, তেওঁলোকক যদি ডিষ্ট্ৰিক্ট কাউন্সিলে 62 কাউন্সিলে যদি এভেকশ্যন কৰে, কিন্তু চৰকাৰ কি মনে মনে থাকিব নেকি? নাই, তেখেতে জনাম বুলি ক'লে কথা পাতি এনে বিষয় কিবা থাকিলে। স্যার পয়েন্ট অফ অর্ডার স্যার, স্যার পয়েন্ট অফ অর্ডার মোৰ 0 আৱাৰ্ছ দিছিলোঁ স্যাৰ, মোৰ এটা স্যাৰ নটিচটো পোৱা নাই। নোটিছ দিছোঁ স্যাৰ, চিৰিয়েল নাম্বাৰ 6 আপোনাৰ লগতে যাই কিনে লগ ধৰিছোঁ। হ'ব, সেইটো মই চাই মোৰতো দিয়া নাই স্যাৰ। হ'ব, ঠিক আছে। তো এতিয়া কলিং এটেনশ্যন চেয়াৰমেন আলী। মাননীয় অধ্যক্ষ মহোদয়, 54 বিধিৰ অধীনত আমাৰ অসমত প্ৰকাশিত গুণোৎসৱৰ নামত মন্দিয়াত শিক্ষা বিভাগৰ আজব কাণ্ড, শিক্ষকৰ ভূমিকাত চকীদাৰ, বৰপেটাত ক্ষুব্ধ অভিভাৱক শীৰ্ষক বাতৰিটো সম্পৰ্কে আলোচনা কৰিবলৈ সুযোগ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, এই বাতৰিটোত মুঠতে 3টা কথা আছে। এটা হ'ল যে 4-5-6 জানুৱাৰীত গুণোৎসৱ, ইফালে মন্দিয়া গাৰ্লছ হাইস্কুলৰ পৰা চকীদাৰ আৰু অন্যান্য কৰ্মচাৰীসহ শিক্ষক আটাইখিনিকে 16জনকে বেলেগ স্কুলত তেওঁলোকে দায়িত্ব দিলে। মন্দিয়া গাৰ্লছ হাইস্কুলত 411গৰাকী ছাত্ৰী আছে। এই 4-5-6 তাৰিখে কোন শিক্ষকে মন্দিয়া গাৰ্লছ হাইস্কুলত পাঠদান কৰিব? এনেকুৱা অবিবেচকী কাণ্ড কোনজন অতিৰিক্ত জিলা উপায়ুক্তই কৰিলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে, নাইবা মন্ত্ৰীৰ পৰা মই স্পষ্টীকৰণ বিচাৰিছোঁ যে বিকল্প ব্যৱস্থা কি কৰা হৈছিলে মন্দিয়া গাৰ্লছ হাইস্কুলত ফৰ ইম্পাৰ্টিং এডুকেশ্যন টিচিং। 2 নম্বৰ কথাটো আছে যে এইবাৰ গুণোৎসৱত বাগবৰ সমষ্টিৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, গৰলা হাইস্কুল আৰু সত্ৰকণৰা চাচৰা হাইস্কুলত চকীদাৰক বেষ্ট টেষ্ট পিন্ধাই নিৰীক্ষকৰ দায়িত্ব দিলে। কিয় দিব লগা হ'ল? বৰপেটা জিলাত কি শিক্ষক নাছিলেনে? 3 নম্বৰ কথাটো হ'ল যে বৰপেটা বাগবৰ চেঙাৰ দৰে সমষ্টিত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নাই। মাননীয় অধ্যক্ষ মহোদয়, সিদিনা মন্ত্ৰী মহোদয়ক মই উষ্মাৰে 2টামান কথা কৈছিলোঁ, মন্ত্ৰী মহোদয়ে বোধহয় বেয়া পাইছে। আজি মই কিহৰ কাৰণে উষ্মা হ'ল মোৰ, মই মন্ত্ৰী মহোদয়ে ধুনীয়াকৈ কয় বৰপেটা আয়ুক্তই ৰেচনেলাইজ কৰিছে, বাট হোৱাট ইজ হেপেনিং মই মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। আজি চাওক, আপোনাৰ মই কেইখনমান স্কুলৰ নাম ক'ম। মেডিটাৰী হাইস্কুল 5টা ক্লাছ
এনৰোলমেণ্ট 438, শিক্ষক মাত্ৰ 2জন। 219 জন ছাত্ৰৰ বিপৰীতে এজন শিক্ষক, তাকো হাইস্কুলত। BS কদমতলা হাইস্কুল 12টা ক্লাছ, ছাত্ৰ হ'ল 1180, ছাত্ৰ আৰু শিক্ষকৰ অনুপাত 79। ঠিক তেনেকৈ ইউনাইটেড হাইস্কুল 10টা ক্লাছ, 964 ছাত্ৰ, শিক্ষক হ'ল 12 জন, শিক্ষক ছাত্ৰৰ অনুপাত 80। আনফালেদি মাননীয় অধ্যক্ষ মহোদয়, আনফালেদি একে বৰপেটা জিলাতে, জিলাভিত্তিকটো ডিচিৰ পাৱাৰ আছে ৰেচনেলাইজ কৰাৰ কাৰণে, আনফালেদি আদৰ্শ হাইস্কুল 5টা ক্লাছ, এনৰোলমেণ্ট হ'ল 38 আৰু টিচাৰ আছে 9 জন, ছাত্ৰ আৰু শিক্ষকৰ অনুপাত 4। উত্তৰ বজালী হাইস্কুল 5টা ক্লাছ, 14 জন শিক্ষক আৰু ছাত্ৰ হ'ল মাত্ৰ 67, টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' 5। তেনেকৈ আপোনাৰ গণকপুখুৰী হাইস্কুল 5টা ক্লাছ, 20 জন শিক্ষক, টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' 7। এইটো হ'ল হাইস্কুলৰ কথা। এতিয়া জিলাখনৰ ভিতৰত নিশ্চয় এইখিনি তেওঁলোকে কৰিব পাৰিলেহেঁতেন, নকৰিলে। সমষ্টিৰ ভিতৰতো কৰা নাই। কোনোবা এটা সমষ্টিত, মোৰ সমষ্টিত কোনোবা স্কুলত বেছি শিক্ষক আছে, কোনোবাত কম আছে, এটলিষ্ট সমষ্টিৰ ভিতৰততো কৰিব পাৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, চেঙা 3খন স্কুলৰ নাম কৈছোঁ মই। 194 পূব চটলা LP স্কুল, 132 জন ছাত্ৰ আৰু শিক্ষক 3 জন, PT ৰেচিঅ' হ'ল 44। খোলাবান্ধা উত্তৰচৰ নাম্বাৰ 1 নম্বৰ LP স্কুল, টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' 55। চিকাৰীপাৰা LP স্কুল, টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' 54। আনফালেদি একে চেঙা সমষ্টিতে চাওক, বেলেগ সমষ্টিৰ পৰা আনিবই নালাগে। বহৰী বাউচ MB স্কুল, টিচাৰ বয়েজ MB স্কুল, টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' অনলি 1.45, অৰ্থাৎ 1.5 জন ছাত্ৰৰ বিপৰীতে এজন শিক্ষক। টোটেল এনৰোলমেণ্ট 16, এনৰোলমেণ্ট 16 জন ছাত্ৰ, টিচাৰ আছে 11 জন। ইয়াৰ পৰা আপোনাৰ এই স্কুলকেইখনত লৈ যাব নোৱাৰিলেহেঁতেন, কি অসুবিধা। চেঙা পশ্চিমপাৰা LP স্কুল, এনৰোলমেণ্ট 59। স্যার স্যার টাইম ইজ ওভার, গুরুত্বপূর্ণ কথা আজি বহুত আছে। শিক্ষাটোৰ বিষয়ে যদি আপুনি কবনি দিয়ে, আপুনি ক'লে আমি খালি কথা ক'লো, সময়ে 5 মিনিট মই কি কৰিম স্যার, প্লিজ প্লিজ 1 মিনিট, প্লিজ স্যার 1 মিনিটত কৈ দিয়ক। ঠিক তেনেদৰে আগদিয়া পাথাৰ LP স্কুল 37 জন ছাত্ৰ, 4 জন টিচাৰ, PT ৰেচিঅ' হ'ল 9.25। এনেদৰে ক'বলৈ গ'লে মোৰ সমষ্টিটো চাওক আপুনি, 1000 নম্বৰ ঘৰিয়ালমাৰী LP স্কুল, 56 ষ্টুডেণ্ট, অনলি ছিংগল টিচাৰ। 33খন ছিংগল টিচাৰ স্কুল মোৰ সমষ্টিত আছে বুলি আপুনি উত্তৰ দিছে। আনফালেদি চাওক 699 পাকা কেতেকী LP স্কুল, 7 জন ছাত্ৰ, 3 জন টিচাৰ। 635 কাছিৰটাৰী LP স্কুল, 5 জন ছাত্ৰ, 3 জন টিচাৰ। হোৱাট ইজ হেপেনিং, অনাৰেবল স্পিকাৰ ছাৰ? Now, thank you. Please conclude. 2 minutes, sir. Please go. No. It's discussion নহয়, আপুনি ৰেজ কৰিলে। মন্ত্ৰী মহোদয় ৰিপ্লাই দিব। যেটো কয় ৰেচনেলাইজেশন কৰিব, অনাৰেবল মিনিষ্টাৰ, they are not doing it. নাই আৰু ৰেকৰ্ডত নাযাব হৈছে। DC, ADC, DO, না এতিয়া আপোনাৰ ৰেকৰ্ডত নাযাব। অনাৰেবল মিনিষ্টাৰ, আমাৰ দেশখন বহুত আগবাঢ়ি গ'ল। ৰেকৰ্ডত নাযাব। মহোদয়, আপুনি ইয়াৰ পৰা অৰ্ডাৰ দিয়ে, they are not doing anything. অনাৰেবল মিনিষ্টাৰ, জনকল্যাণ না আৰু ৰেকৰ্ডত নাযায় আৰু। অনাৰেবল মিনিষ্টাৰ, মাননীয় অধ্যক্ষ মহোদয়, ৰুল 54ৰ অধীনত মূল বিষয়টো হ'ল গুণোৎসৱ। গুণোৎসৱত পাঠদান কৰা নহয়। গুণোৎসৱ হ'ল এক পৰীক্ষা। প্লিজ ডোন্ট ইন্টাৰাপ্ট, আপোনাৰ কিবা ৰিপ্লাই দি আছে মন্ত্ৰীয়ে। প্লিজ অনাৰেবল মেম্বাৰ, ন এইটো ৰেকৰ্ডত নাযাব। না ৰেকৰ্ডত নাযাব। না আপোনাৰ ৰিপ্লাই লাগে না নালাগে? না যদি ৰিপ্লাই নালাগে নেক্সট আইটেমত আহোঁ।
না না ৰিপ্লাই যদি নালাগে নেক্সট আইটেম আহিম অনাৰেবল মেম্বাৰ আপুনি যদি প্ৰশ্নও জানে উত্তৰো জানে তেনেহ'লে প্ৰশ্নটো উত্থাপন কৰিবই নালাগে প্ৰশ্নটো যেতিয়া উত্থাপন কৰিছে মোক কথাকেইটা কোৱাৰ সুযোগটো দিয়ক তো গুণোৎসৱত আমি এক্সটাৰ্নেল ইভালুৱেটৰ লিয়াইশ্যন অফিচাৰ নোডেল অফিচাৰ এইখিনি নিযুক্তি দিয়াৰ উপৰিও ইনভিজিলেটৰ বা নিৰীক্ষকৰ নিযুক্তি দিয়া হয় আৰু এই নিৰীক্ষক বিদ্যালয়ৰ শিক্ষকসকলক দিয়া নহয় একোটা ক্লাষ্টাৰ কৰি শিক্ষকসকলক সাফুল কৰা হয় অৰ্থাৎ এই স্কুলৰ শিক্ষক বি স্কুলত ইনভিজিলেটৰ হিচাপে যায় বি স্কুলৰ শিক্ষক অন্য কোনোবা লটাৰী যোগে য'ত পৰে তাতে যায় এই সাফলিংখিনি কৰাৰ কাৰণে ডাটাবেছটো আমি সিস্টেমৰ পৰা লওঁ ডাটাবেছটো লওঁতে তাতে 4জন চকীদাৰৰ নামো ডাটাবেছত আহি গ'ল আহি যোৱাৰ কাৰণে এইটো মেচিনে ৰিসাফুল কৰিলে তেওঁলোকৰ ডিউটি ওলালে তৎমুহূৰ্ততে কথাটো ধৰা পৰিল আৰু ধৰা পৰি এইটো শুধৰণিও কৰা হ'ল আৰু আমি আজি বিভাগৰ ফালৰ পৰা স্পষ্ট কৰি দিব বিচাৰোঁ যে কোনো চকীদাৰক কোনো বিদ্যালয়ত গুণোৎসৱৰ ইনভিজিলেটৰৰ দায়িত্ব দিয়া হোৱা নাছিল দিয়া হোৱা নাই তালিকা এখন ওলাইছিল সেইটো ৰং ডাটাবেছৰ পৰা ৰং তথ্য আহাৰ কাৰণে ওলাইছিল আৰু সেই তথ্য আমি লগে লগে শুধৰণি আমি কৰি পেলাইছোঁ প্লিজ দ্বিতীয় কথাটো হ'ল অধ্যক্ষ মহোদয় তেখেতে যিখিনি পিটিআৰৰ কথা উল্লেখ কৰিছে যে আমি একোখন ৰেচনেলাইজেশ্যনৰ এটা গাইডলাইন আমি প্ৰস্তুত কৰিছিলোঁ যে জিলাখনৰ ভিতৰতে বেছি শিক্ষক থকা ঠাইৰ পৰা আমি কম শিক্ষক থকা ঠাইলৈ শিক্ষক লৈ যাব লাগে এতিয়া শিক্ষক বুলি কওঁতে তাতে টিউটৰসকলো অন্তৰ্ভুক্ত হৈ যায় টিউটৰসকল তেওঁলোকে 10,400 টকাৰ মাননি পায় দূৰত গৈ তেওঁলোকৰ কাৰণে কাম কৰাটো অসুবিধা গতিকে আমি এটা নতুন বিধি আনি আছোঁ যে আমি টিউটৰসকলক স্থানান্তৰিত নকৰোঁ টিউটৰসকল য'ত আছে তাতেই থাকিব দ্বিতীয় এটা সিদ্ধান্ত হ'ল যে আমি জিলা ভিত্তিক ৰেচনেলাইজেশ্যন কৰিবলৈ যাওঁতে আমি প্ৰায় জিলা এখন বহুত ডাঙৰ হয় সেইকাৰণে এতিয়া আমি প্ৰথম পৰ্যায়ত ক্লাষ্টাৰ ভিত্তিক ৰেচনেলাইজেশ্যন বাধ্যতামূলকভাৱে হ'ব ক্লাষ্টাৰ ভিত্তিক ৰেচনেলাইজেশ্যনৰ জৰিয়তে ক্লাষ্টাৰটোৰ সকলো বিদ্যালয়ৰ পিটিআৰ সমস্যা যদি সমাধান নহয় তেতিয়া আমি ব্লক লেভেল ৰেচনেলাইজেশ্যনলৈ যাম যদি ব্লকৰ ভিতৰত সমাধান নহয় তেতিয়া হ'লেহে ডিষ্ট্ৰিক্ট লেভেলত যাম নহ'লে ডিষ্ট্ৰিক্টৰ নামত মানুহে দুৰ্গম অঞ্চলৰ পৰা সুগম অঞ্চললৈ ওলাই অহাৰ এটা সুযোগ বিচাৰে আৰু সুগম অঞ্চলত যিসকল শিক্ষক নিয়োজিত হৈ আছে তেওঁলোকে আন কোনো দুৰ্গম অঞ্চলত যাব নিবিচাৰে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি থৈছে আমি সোনকালে এক বিধি আনিম যাতে সকলো শিক্ষক কৰ্মচাৰীৰ কাৰণে তেওঁলোকৰ চাকৰি কালত এটা নিৰ্দিষ্ট সময় তেওঁলোকে দুৰ্গম অঞ্চলতো সেৱা আগবঢ়াব লাগিব যাতে চৰ অঞ্চলৰ নিচিনা পাৰ্বত্য অঞ্চলৰ নিচিনা আমাৰ দুৰ্গম অঞ্চলবিলাক এই সেৱাৰ পৰা তেওঁলোক যাতে বঞ্চিত নহয় তাৰ কাৰণে আমি নিৰ্দিষ্টভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিম পুনৰবাৰ মই সদনক জনাওঁ যে গুণোৎসৱৰ সময়ত কোনো চকীদাৰক ক'তো ইনভিজিলেটৰ দায়িত্ব দিয়া হোৱা নাছিল ডাটাবেছৰ ভুলৰ কাৰণে 4জন চকীদাৰৰ নাম ইনভিজিলেটৰ তালিকাত ওলাইছিল আৰু সেইটো তৎকালেই শুধৰণি কৰা হয় ধন্যবাদ এতিয়া স্পেচিয়েল মেনশ্যন শ্ৰী আব্দুল বাতিন খণ্ডকৰ প্লিজ টেক ইউৰ চিট দে আব্দুল বাতিন খণ্ডকৰ কৈ থাকক মাননীয় অধ্যক্ষ মহোদয় অসম সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত প্লিজ অনাৰেবল মেম্বাৰ ডোন্ট ডিস্টার্ব আপনি কৈ থাকক না প্লিজ চেয়ারম্যান আলী ইউ আর সাসপেন্ডেড মাননীয় অধ্যক্ষ মহোদয় অসম সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত সৰ্বাত্মক শিক্ষাৰ জৰিয়তে প্ৰদান কৰা সাসপেন্ডেড ইউ আর সাসপেন্ডেড দিব্যাংগসকলৰ ইউ আর নট ফলোইং এনি রুল ডোন্ট বিহেভ লাইক দিস দিব্যাংগসকলৰ শিক্ষা আৰু এই প্ৰক্ৰিয়াত নিয়োজিত সহকাৰী সমল ব্যক্তি আৰু why you are not controlling your friends গুৰুত্বপূৰ্ণ কথা আপুনি যদি আপুনি কন্ট্ৰোল কিয় কৰা নাই গুৰুত্বপূৰ্ণ কথা এটা কৈ থকা মানুহ don't argue with me গুৰুত্বপূৰ্ণ কথা don't argue with me জড়িত কথা বৰপেটা জিলাৰ শিক্ষা বিভাগৰ কথা কৈ থকা সদস্য you are also suspended take out him এটা অন্যায় হৈ আছে no you are not allowed here who are you to argue with me আপনি কোন হয় আর্গু কৰিবলৈ this is not your subject you are not interested you go out লৈ যোৱা
যিসকলে ইণ্টাৰেষ্ট নাই আলোচনা তেওঁলোকে বাহিৰত যাওক লৈ যোৱা আপুনি কৈ থাকক মাননীয় অধ্যক্ষ মহোদয় অসম সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত সৰ্বাত্মক শিক্ষাৰ জৰিয়তে প্ৰদান কৰা দিব্যাংগসকলৰ শিক্ষা আৰু এই প্ৰক্ৰিয়াত নিয়োজিত সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তিসকলৰ সন্দৰ্ভত দুষাৰ কথা আপোনাৰ জৰিয়তে উপস্থাপন কৰাৰ যি আপুনি সুযোগ দিলে তাৰ কাৰণে আপোনাক ধন্যবাদ আৰু আপোনাৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ অধ্যক্ষ মহোদয় অসম সৰ্বশিক্ষা অভিযান যেতিয়া আছিলে এতিয়াতো সমগ্ৰ শিক্ষা হ'ল অভিযান যেতিয়া আছিলে তেতিয়া 2003 চনত 6ৰ পৰা 18 বছৰৰ যিসকল দিব্যাংগ লোক আছে ল'ৰা ছোৱালী আছে তেওঁলোকৰ শিক্ষাৰ কাৰণে মানে স্বেচ্ছাসেৱক আৰু স্বেচ্ছাসেৱিকা নিয়োগ কৰা হৈছিলে প্ৰতি মাহত 1000কে মাননি দি পেলাই আপোনাৰ 3000 গৰাকীক নিয়োগ কৰা হৈছিল এই স্বেচ্ছাসেৱক সেৱিকাসকলে ঘৰে ঘৰে গৈ জৰীপ কৰি পেলাই যিসকলক বিদ্যালয়ত লৈ যাব পাৰি তেওঁলোকক বিদ্যালয়ত লৈ পেলাই নাম ভৰ্তি কৰাই দিছিলে যিসকলক ঘৰতে পাঠদান কৰাৰ সুযোগ কৰি দিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছিলে আৰু তেওঁলোকে কি কৰিছিলে এওঁলোকক বিশেষ যিবিলাক প্ৰমাণপত্ৰৰ প্ৰয়োজন সেই প্ৰমাণপত্ৰবিলাক বিভাগৰ পৰা আদায় কৰাৰ কাৰণে সহায় কৰিছিলে অন্যান্য সা সঁজুলিবিলাক যোগান ধৰাৰ ক্ষেত্ৰতো সহায় কৰিছিল কিন্তু এইসকল স্বেচ্ছাসেৱক সেৱিকাক মানে আপোনাৰ 2014 চনত তেওঁলোকক কোনো নোটিছ নিদিয়াকৈ এৰি দিয়া আকৌ 2014 চনতে আৰু এটা কাম অৱশ্য চৰকাৰে ভাল কামে কৰিলে সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি 400 গৰাকী নিয়োগ কৰিলে আৰু তেওঁলোকেও এই কামতে নিয়োজিত হৈ আজিৰ তাৰিখলৈকে প্ৰায় 63000 গৰাকী দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলক বা ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে এটা সফলতা আনিবলৈ সক্ষম হৈছে কিন্তু এই ব্যক্তিসকল যিসকলক আমাৰ মানে এই সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তিসকল যে এই এটা মহান কামত জড়িত হ'ল তেওঁলোকক ফিক্সড পেতে দৰমহা দি থকা হৈছে 2000 কিছুমান সহকাৰী সমল ব্যক্তিয়ে পায় 20000 টকা আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তিয়ে পায় 15000 টকা ইয়াৰে কিছুমান ইতিমধ্যে মৃত্যুবৰণ কৰিলে 20 বছৰকাল চাকৰি কৰি আছে তেওঁলোকে কিন্তু তেওঁলোকৰ পৰিয়ালে কোনো ধৰণৰ সা সুবিধা নাপালে কিছুমানৰ আকৌ আজিৰ তাৰিখত চাকৰিত দৰখাস্ত কৰাৰ মানে বয়স উকিলি গ'ল কিন্তু তেওঁলোক সেই কন্ট্ৰেকচুৱেল হিচাপতে থাকিলে কিন্তু এই সৰ্বাত্মক শিক্ষাৰ অন্য যিসকল কৰ্মচাৰী আছে তেওঁলোকে গ্ৰেড পে পায় স্কেল পায় আৰপি মতে ৰিভিজন অফ পে পায় কিন্তু এইসকলে নাপায় আৰু স্যাৰ মাত্ৰ এটা লাইন আৰু স্যাৰ এই 400 গৰাকীয়ে সম্পূৰ্ণ দিব্যাংগসকলক জৰীপ কৰি পেলাই তেওঁলোকক শিক্ষাৰ আওতালৈ আনাৰ কাৰণে সামৰ্থ্য হোৱা নাই আৰু সমসংখ্যক পৰিমাণৰ সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি চৰকাৰে যদি নিয়োগ কৰে আমাৰ সমাজৰ সকলোখিনি দিব্যাংগ ল'ৰা ছোৱালী যিখিনি 6ৰ পৰা 18 বছৰলৈকে আছে সকলোখিনিকে আমি শিক্ষাৰ যিটো সুবিধা বা অন্যান্য যি সা সঁজুলিৰ সুবিধা তাক প্ৰদান কৰাৰ কাৰণে আমি সামৰ্থ্য হ'ম গতিকে চৰকাৰে এই সহকাৰী সমল ব্যক্তিসকলৰ দৰমহা বা অতিৰিক্ত সহকাৰী সমল ব্যক্তিসকলৰ দৰমহা আৰু নতুনকৈ আমাৰ এই সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি নিয়োগ কৰি সকলোখিনি দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলক বা ল'ৰা ছোৱালীক যাতে শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰে তাৰ বাবে আপোনাৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে প্ৰথমে মই সদনক এটা কথা খুব স্পষ্টভাৱে জনাব বিচাৰোঁ যে সমগ্ৰ শিক্ষা অসম ই এটা অভিযান ই এটা ছ'চাইটি ৰেজিষ্টাৰ্ড আণ্ডাৰ ছ'চাইটিজ ৰেজিষ্ট্ৰেশ্যন এক্ট সমগ্ৰ শিক্ষা অসম মানে চৰকাৰ নহয় এই সমগ্ৰ শিক্ষা অসমৰ অধীনত নিয়োজিত যিসকল কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলৰ কাৰণে দুই ধৰণৰ ব্যৱস্থা আছে অৰ্থাৎ যিসকল ছ'চাইটিয়ে তেওঁলোকৰ ছাৰ্ভিচটো কণ্টিনিউৱাছলি লৈ আছে তেওঁলোকৰ কাৰণে এটা ছাৰ্ভিচ ৰেগুলেশ্যন এণ্ড ফিনেন্সিয়েল ৰেগুলেশ্যন 2003 তেওঁলোকৰ কাৰণে বলবৎ হয়
ইয়াৰ উপৰঞ্চি কিছু সংখ্যক ব্যক্তিক 11 মাহৰ কাৰণে আমাৰ যিটো কেন্দ্ৰীয় চৰকাৰৰ PABৰ অধীনত প্ৰজেক্ট এপ্ৰাইজেল বৰ্ডৰ অধীনত অনুমোদন পোৱাৰ পাছত তেওঁলোকক 11 মাহৰ কাৰণে লোৱা হয়। এতিয়া আমাৰ যিসকল দিব্যাংগ শিশু আছে, দিব্যাংগ শিশুসকলৰ শিক্ষাৰ কাৰণে শিক্ষকসকলক বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন। সেই বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা অসম চৰকাৰে পৰ্যায়ক্ৰমে কৰি আহিছে, যাতে আমাৰ এজনো যদি দিব্যাংগ শিশু থাকে সেই শিশুক পাঠদান কৰাৰ ক্ষেত্ৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যাতে অভিজ্ঞ বা প্ৰশিক্ষিত হয়। কিন্তু যিসকল দিব্যাংগ শিশু বিদ্যালয়ৰ পৰা বাহিৰত থাকে তেওঁলোকক মোবিলাইজ কৰা, তেওঁলোকক ছ'চিয়েল মোবিলাইজেশ্যন কৰাৰ কাৰণে এই সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি নিয়োগ কৰা হৈছিল আৰু এনে 179 গৰাকী সহকাৰী সমল ব্যক্তি আৰু 234 গৰাকী অতিৰিক্ত সহকাৰী সমল ব্যক্তি আছে। এতিয়া এই সমল ব্যক্তিসকল সমগ্ৰ শিক্ষাৰ SRFR তাৰ মানে সাৰ্ভিস ৰেগুলেশ্যন এণ্ড ফিনান্সিয়েল ৰেগুলেশ্যনৰ অধীনত তেওঁলোক অন্তৰ্ভুক্ত নহয়। এতেকে তেওঁলোক অন্তৰ্ভুক্ত নহয় যেতিয়া তেওঁলোকৰ নিয়োগ কৰাৰ কাৰ্যকালটো 11 মাহৰ কাৰণে। গতিকে 11 মাহৰ পাছত পুনৰ যদি আমি আকৌ এবাৰ PABৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি সেই অনুমোদন লাভ কৰোঁ, তেতিয়াহ'লে তেওঁলোককেই অভিজ্ঞতাৰ ভিত্তিত দ্বিতীয়বাৰৰ কাৰণে আকৌ 11 মাহৰ কাৰণে লোৱা যায়। গতিকে ইয়াত আমাৰ কোনো বিকল্প ব্যৱস্থা নাই। কণ্টেক্সুৱেল টিচাৰ বা সমগ্ৰ শিক্ষাৰ আন যি ঠিকাভিত্তিক কৰ্মচাৰী তেওঁলোকৰ শাৰীটো বেলেগ, কেটেগৰীটো বেলেগ, আৰু এই দিব্যাংগ শিশুৰ কাৰণে নিয়োজিত থকা সমল ব্যক্তি বা অতিৰিক্ত সমল ব্যক্তি তেওঁলোকৰ ছাৰ্ভিচ ৰুলটো বেলেগ। এতেকে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা এইটো নিৰ্ভৰ কৰিব আমাৰ PABৰ পৰা আমি যি পুঁজি পাওঁ তাৰ ওপৰত, আৰু ৰেগুলাৰাইজেশ্যন কৰা বিষয়টো মানে শিক্ষকৰ যি ৰেগুলাৰাইজেশ্যন তেনেধৰণৰ পৰ্যায়ত এখেতসকলৰ নিয়মীয়াকৰণ বা এখেতসকলৰ পে স্কেলটো বৃদ্ধি কৰাটো এইটো আওতাৰ ভিতৰত নাহে। গতিকে এই কথাখিনি মই জনালোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি যি বক্তব্য মাননীয় সদস্যগৰাকীয়ে আৰম্ভ কৰিছে যে এওঁলোক হ'ল স্বেচ্ছাসেৱক, এওঁলোক ভলণ্টিয়াৰ, অৰ্থাৎ ইচ্ছাই দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ কাৰণে সেৱা আগবঢ়াবলৈ অহা স্বেচ্ছাসেৱক, স্বেচ্ছাসেৱিকা। ষ্টাৰ্টিঙত আছিল ছাৰ, পিছততো ব্যক্তি হিচাপে নাও শ্ৰী আমিনুল ইছলাম ছিনিয়ৰ। মাননীয় অধ্যক্ষ মহোদয়, মই আজি অসম বিধানসভাৰ কাৰ্য পৰিচালনা বিধিৰ 301 নম্বৰ নিয়মৰ অধীনত যোৱা 6 ফেব্ৰুৱাৰী তাৰিখে দৈনিক গণ অধিকাৰ কাকতত প্ৰকাশিত মিছামাৰীত অনলাইন জুৱাৰ ব্যাপক পয়োভৰে ধ্বংস কৰিছে নৱপ্ৰজন্মৰ জীৱন, ড্ৰাগছৰ দৰেই অনলাইন জুৱাত আসক্ত হৈছে একাংশ শীৰ্ষক বাতৰিটো মই চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। বৰ্তমান আমি দেখোঁ যেতিয়া আমি আগতে গম পাইছিলোঁ IPL যেতিয়া হয়, IPLৰ নামত কোটি কোটি টকাৰ জুৱা অনুষ্ঠিত হয় আৰু ইয়াত বহু যুৱ প্ৰজন্মৰ লোক তেওঁলোক সৰ্বহাৰা হয়। এতিয়া আমি দেখিছোঁ অন্যান্য ক্ষেত্ৰতো কিছুমান অনলাইন জুৱা ব্যাপকভাৱে কেৱল মিছামাৰীতে নহয়, যদিও বাতৰিটোত মিছামাৰীৰ কথাই কোৱা হৈছে, কিন্তু আমি দেখিছোঁ সামগ্ৰিকভাৱে অসমৰ বিভিন্ন জিলাত এই অনলাইন জুৱাটো ব্যাপকভাৱে একাংশই অবৈধভাৱে চলাই আছে। আৰু এই অনলাইন জুৱাত তেওঁলোকে কিছুমান হোৱাটছআপ গ্ৰুপ বা মেছেঞ্জাৰ গ্ৰুপ খুলি লয়, সেই গ্ৰুপৰ জৰিয়তে তেওঁলোকে এই জুৱাৰবিলাক প্ৰচাৰবিলাক কৰে আৰু বহুত যুৱ প্ৰজন্মৰ লোকসকলে তাতে টকা পইচা দি বহুত সৰ্বশান্ত হয়। তাৰ ভিতৰত এটা উল্লেখযোগ্য হৈ হাউচি টাম্বালা নামৰ এটা জুৱাৰ আছে, অনলাইন জুৱা। তাতে বহুতে পইচা ইনভেষ্ট কৰি বহু লোকে আনকি যুৱ প্ৰজন্মই নিজৰ ঘৰৰ পৰা হয়তো পিতৃ মাতৃৰ সঞ্চিত ধন তেওঁলোকে মনে মনে আনিও এই জুৱাত খটায়, মানে নিচা এটা হৈ গ'ল যে আজি পোৱা নাই কাইলৈ পাম, পৰহি পাম। বহুতে হয়তো কিবা ঘৰৰ মূল্যৱান বস্তু চুৰ কৰি বিক্ৰী কৰিও তেওঁলোকে জুৱাত ইনভেষ্ট কৰে। এই জুৱাৰ ফলত অসমত বৰ্তমান বহু লোক সৰ্বশান্ত হৈ পৰিছে, বহু পৰিয়াল ধ্বংস হৈ গৈছে, বহুতৰ জীৱন ধ্বংস হৈছে। তেওঁলোক যিমানেই লছ খাই আছে
এই লোকচানৰ ফলত তেওঁলোকে ভাবে যে আমি ইমান হাজাৰ বা ইমান লাখ টকা লছ খালোঁ আৰু এবাৰ লগাই চাওঁ যদি পাই যাওঁ তেতিয়া আগৰখিনি ঘূৰি আহিব সেই আগৰ লছটো মেকআপ কৰাৰ বাবে তেওঁলোকে বাৰে বাৰে ইনভেষ্ট কৰি কৰি বহুতে সৰ্বশান্ত হৈ গৈছে গতিকে এই বিষয়টোত যদি আৰক্ষী বিভাগে থানাই বা চৰকাৰে দৃষ্টি নিক্ষেপ নকৰে বা কঠোৰভাৱে যদি বন্ধ নকৰে আৰু বহু যুৱ প্ৰজন্ম কিন্তু তেওঁলোক ধ্বংসৰ গৰাহত পৰিব মই ৰাজ্য চৰকাৰে যেনেকৈ সুদখোৰৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে আমি ধন্যবাদ জনাইছোঁ যে সুদ মানুহে বিপদত পৰি লয় কেতিয়াবা মানুহে বেমাৰত পৰি বা নাৰ্ছিং হোমত বহু টকাৰ লাখ টকাৰ বিল যদি আদায় দিব নোৱাৰে এনেকুৱা বিপদত পৰি মানুহে সুদ লয় আৰু সুদৰ ইণ্টাৰেষ্টৰ টকা দিওঁতে এটা সময়ত বহুতে মাটি ভেটি বিক্ৰী কৰিব লগাও হয় তথাপিও এই সুদখোৰৰ তেওঁলোকৰ সুদৰ ইণ্টাৰেষ্টেই মাৰিব নোৱাৰে কেপিটেলটো ঘূৰাই দিব নোৱাৰে গতিকে সুদ ব্যৱস্থাটোৱে যেনেকৈ গৰীব প্ৰজন্মক ধ্বংস কৰিছে দুখীয়া প্ৰজন্মক ৰাজ্য চৰকাৰে যিটো পদক্ষেপ লৈছে আমি দাবী কৰিম কঠোৰ পদক্ষেপ লওক যাতে অসমত এজনো সুদখোৰ নাথাকে সুদ ঘুষ জুৱা এইবিলাক হাৰাম গতিকে ঠিক সেইদৰে অনলাইন জুৱাও একেদৰেই ড্ৰাগছৰ দৰে যুৱ প্ৰজন্মক ধ্বংস কৰিছে গতিকে ড্ৰাগছ অবৈধ জুৱা সুদ ঘুষ এইবিলাক সমূলঞ্চে অসমৰ পৰা ধ্বংস কৰাৰ কাৰণে ৰাজ্য চৰকাৰে কঠোৰভাৱে পদক্ষেপ লওক আমি আমাৰ সমৰ্থন থাকিব সহযোগ থাকিব আৰু আপোনাৰ জৰিয়তে মই চৰকাৰৰ দৃষ্টিগোচৰ কৰিলোঁ আশা কৰিছোঁ চৰকাৰে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল'ব বুলি আমাক আশ্বস্ত কৰিব ধন্যবাদ অনাৰেবল মিনিষ্টাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া যোৱা 6 ফেব্ৰুৱাৰী তাৰিখে গণ অধিকাৰ কাকতত প্ৰকাশিত মিছামাৰীত অনলাইন জুৱাৰ ব্যাপক পয়োভৰে ধ্বংস কৰিছে নৱ প্ৰজন্মৰ জীৱন শীৰ্ষক বাতৰি সন্দৰ্ভত আমাৰ সন্মানীয় সদস্য আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াই যি 301ৰ যোগেদি প্ৰশ্ন উপস্থাপন কৰিছে সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা তেখেতে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে কেনেকৈ আমাৰ চৰকাৰে সুদখোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত এগৰাকীও সুদখোৰক থাকিবলৈ দিয়া নহ'ব বুলি ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে আৰু সুদখোৰৰ বিৰুদ্ধে তীব্ৰতাৰে অভিযান চলাইছে সন্মানীয় সদস্যগৰাকীয়ে যিটো প্ৰশ্নৰ অৱতাৰণা কৰিছে এইটো একে পৰ্যায়ৰ অত্যন্ত গুৰুত্বপূৰ্ণ অনলাইন জুৱাটো আমাৰ অসমত নিষিদ্ধ সেই নিষিদ্ধ এটা ব্যৱস্থা লৈ মানুহক জুৰুলা কৰাটো আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ তাৰ বিৰুদ্ধেও আমি তীব্ৰভাৱে অভিযান চলাম বুলি সদনক আশ্বস্ত কৰিছোঁ আৰু এই যিটো পাৰ্টিকুলাৰ আমাৰ মিছামাৰীৰ অনলাইন জুৱাৰ ব্যাপক পয়োভৰ এই কেছটোৰ বিষয়ে মই আপোনাক জনাব বিচাৰিছোঁ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া শোণিতপুৰ জিলা আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰু কেছ নাম্বাৰটো হৈছে মিছামাৰী PS কেছ নাম্বাৰ 11/204 U/S 13/14 আছাম বেটিং এণ্ড গেমলিং এক্ট 1970 এই গোচৰৰ পদকীয়া জালাল শেখ বৰ্তমান পলাতক অৱস্থাত আছে অসম আৰক্ষীয়ে সকলো ধৰণৰ জুৱাৰ ওপৰত কঠোৰ ব্যৱস্থা ইতিমধ্যে লৈ আহিছে সন্মানীয় অধ্যক্ষ ডাঙৰীয়া অনলাইন জুৱা ছ'চিয়েল নেটৱৰ্কৰ দ্বাৰা প্ৰচাৰ হয় আৰু সেইবাবে প্ৰলোভন দেখুৱাই গ্ৰাহকক আকৰ্ষিত কৰিব বিচাৰে আৰু শেষত গ্ৰাহকসকলে এনেকুৱা জুৱাৰ এপছৰ পৰা প্ৰবঞ্চিত হয় যিহেতু এইটো অনলাইন ব্যৱস্থা সেইবাবে যিকোনো সহজ সৰল ব্যক্তি প্ৰলোভনত এনে প্লেটফৰ্মত জড়িত হৈ যায় আৰু শেষত প্ৰবঞ্চনাৰ বলি হয় অধ্যক্ষ ডাঙৰীয়া এই অপৰাধ ৰোধ কৰাৰ বাবে অসম আৰক্ষীয়ে বহু ব্যৱস্থা ইতিমধ্যে হাতত লৈছে অসম আৰক্ষী ছ'চিয়েল মিডিয়া ৱেবছাইট ফেচবুক টুইটাৰ ইনষ্টাগ্ৰামৰ দ্বাৰা ব্যাপক প্ৰচাৰ কৰা আৰু বিভিন্ন ধৰণৰ সজাগতা সভাৰ দ্বাৰা ইয়াৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হৈছে সন্মানীয় অধ্যক্ষ ডাঙৰীয়া 2023 চনৰ জুলাই মাহত অসম আৰক্ষীয়ে 2খন চাইবাৰ আৰক্ষী থানা আৰু 2খন চাইবাৰ আৰক্ষী চকী ইতিমধ্যে স্থাপন কৰিছে তাৎক্ষণিকভাৱে প্ৰবঞ্চিত গ্ৰাহকক সহায় কৰাৰ বাবে অপৰাধ তদন্ত বিভাগত টোল ফ্ৰী নাম্বাৰ 1930 স্থাপন কৰা হৈছে এই ক্ষেত্ৰত ভুক্তভোগীসকলে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ
সজাগতাৰ অভাৱ পৰিলক্ষিত হৈছে। অধ্যক্ষ ডাঙৰীয়া, আমাৰ বহু ব্যক্তিয়ে এই বাতৰিটো এই পাৰ্টিকুলাৰ কেছটো পেপাৰত ওলোৱাৰ কাৰণে আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰিছে, কিন্তু সাধাৰণতে যিসকল প্ৰবঞ্চিত হয় তেওঁলোকে গৈ আমাৰ থানাত কেছ নকৰে। হয়তো ভাবে তেওঁলোকে লাজ পাই, তেওঁলোকে নিজেই তাতে ইনভলভ হৈছিলে, গতিকে লাজো পাব পাৰে বা তাৰ পৰা একো ফলাফলো নোলাব পাৰে। এনেকুৱা ধৰণৰ এটা চিন্তাধাৰাৰ কাৰণে যিসকল প্ৰবঞ্চনাৰ বলি হয় তেওঁলোকে গৈ আমাৰ পুলিচত বা থানাত কেছ দাখিল নকৰে। গতিকে আমি সজাগতাৰ সৃষ্টি আৰু কৰিব লাগিব। অসম আৰক্ষীয়ে ইতিমধ্যে মই কৈছোঁ, আমি ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰৰ যোগেদি বা বিভিন্ন সজাগতা খবৰৰ যোগেদি আমি এই ক্ষেত্ৰত সজাগ কৰিবলৈকে প্ৰচেষ্টা চলাইছোঁ। গতিকে আমিও সকলোৱে আমি আহ্বান জনাম, আমাৰ বিধায়কসকলকো আহ্বান জনাম, আমাৰ যিসকল সমাজৰ আগ্ৰণুৱা ব্যক্তি আছে তেখেতসকলকো আহ্বান জনাম, যাতে এই অনলাইন জুৱাত আমাৰ যিসকল নিৰীহ ব্যক্তি প্ৰলোভিত হৈ অংশগ্ৰহণ নকৰে আৰু যাতে প্ৰবঞ্চিত নহয়, সকলোকে আমি সজাগ কৰিবলৈকে অনুৰোধ জনাম। ধন্যবাদ। ধন্যবাদ। এতিয়া আইটেম নম্বৰ 4, শ্ৰী অখিল গগৈ। মই এখন প্ৰাইভেট মেম্বাৰ বিল, জাষ্ট আপুনি কিবা কৰক। সন্মানীয় অধ্যক্ষ মহোদয়, মই দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024 উত্থাপনৰ বাবে সদনৰ অনুমতি বিচাৰিছোঁ। আৰু বিলখন সম্পৰ্কে মই এতিয়া নালাগে, চমুকে দুখাৰ কৈ লওঁ। পিছত কম, আজি নালাগে। মই এতিয়া প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল, বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে তেখেতলোকে কওক হয়, যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে, হয়ৰ সপক্ষে, হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। শ্ৰী অখিল গগৈ উত্থাপন কৰে এতিয়া। হয়, উত্থাপন, ন ডিছকাশ্যন। সন্মানীয় অধ্যক্ষ মহোদয়, মই দি আছাম কোৱালিটি এডুকেশ্যন বিল 2024 সদনৰ